তেনেকুৱা চনবিলাকত তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন কেনেকুৱা আছিল যে মই সংখ্যালঘু হিচাপে ধৰ্মীয় সংখ্যালঘু হিচাপে এটা বড়ো ভাইহঁতৰ ঘৰত যাবলৈ মই সাহস পোৱা নাই বা বড়ো ভাইসকলেও আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ঘৰত আহিবলৈ মানে সাহস পোৱা নাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল বিশেষকৈ আপোনাৰ কোকৰাঝাৰ মই কোকৰাঝাৰ টাউনটোৰ কথা কৈছোঁ কোকৰাঝাৰ চহৰত এটা সময় এনেকুৱা আছিল যে হেলমেট যদি পৰিধান কৰি গৈছে হেলমেটটো গ'লে মানে ফাইন লৈছে পৰিধান কৰিলে ফাইন লৈছে যিটো উল্টা যিহেতু আমি আগতে কেনেকুৱা আছিল যে আমি বাকী জিলাবিলাকত হেলমেট যদি পৰিধান নকৰে তেনেহ'লে ফাইন লয় কিন্তু কোকৰাঝাৰত এনেকুৱা এটা সময় আছিল যদি কোনোবাই হেলমেট পৰিধান কৰি গৈছে তেনেহ'লে ফাইন লৈছে তেনেকুৱা ধৰণৰ পৰিৱেশ আছিল এই কোকৰাঝাৰ চহৰত আজি চাওক সেইটো পৰিৱেশ নাই কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল আপুনি যিহেতু সংবাদ জগতৰ লগত জড়িত থকা ব্যক্তি আপুনি ভালকৈ জানে কাৰণ এই 17 বছৰত কোনো এজন মানুহ শান্তিভাৱে বসবাস কৰিব পৰা নাই কাৰণ আপোনালোকে যি সংবাদ মাধ্যমত থকা ব্যক্তিসকল এই সংবাদ মাধ্যম গোষ্ঠীও মানে মুকলিভাৱে বাতৰি পৰিৱেশন কৰিব পৰা নাই এই বিটিআৰ অঞ্চলত আপোনালোকে এনেকুৱা এটা সময় আছিল য'ত বাতৰি আপোনালোকে এটা কৰিব দুৰ্নীতিৰ এটা বাতৰি কৰিব সেই বাতৰিটো আপোনালোকে কৰিব পৰা নাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আজিৰ তাৰিখত সেই পৰিৱেশটো নাই অসমত গুৱাহাটীত যায় ক'ৰবা ভাৰতবৰ্ষত বিটিচিৰ নামখন শুনাৰ লগে লগে ভয় খাই যায় কিন্তু আজি মই ধন্যবাদ দিব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে আজিৰ কোকৰাঝাৰ আজিৰ বিটিচি অঞ্চল এই 17 বছৰৰ আগতকৈ বহুত ওপৰত গুচি গৈছে আজি চাওক কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্টত ইয়াত বিটিচিৰ বাহিৰৰ পৰা কমেও মোৰ দেন 3000 ষ্টুডেণ্ট ইয়াত পঢ়া শুনা কৰি আছে যে 17 বছৰৰ চৰকাৰৰ বা বড়োলেণ্ড অঞ্চলত যেতিয়াৰ পৰা মুভমেণ্ট ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা বিশেষকৈ এটা জনগোষ্ঠী কিন্তু বহুত কষ্ট কৰিবলগীয়া হৈছিলে সেইটো হ'ল মুছলিম কমিউনিটি ইন বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত ইয়াত আমি এটা বস্তু অনুভৱ কৰিছোঁ যে মাইনৰিটি কমিউনিটিৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তিও ইয়াত হত্যা হোৱা নাই মাইনৰিটি কমিউনিটি ক'তবা না ক'তবা তেওঁলোকে এটা ইনচিকিউৰিটিত আছে কিন্তু বিটিচি অঞ্চলত আমাৰ মাইনৰিটি কমিউনিটিত কিন্তু আজিলৈকে কাৰো এটা ঘৰ ভাঙা নাই কাৰো এটা মছজিদ কাৰো এটা ঈদগাঁও কিন্তু আজিলৈকে উচ্ছেদ হোৱা নাই তো এই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত সংখ্যালঘু জনগোষ্ঠী আজিৰ দিনত যিখিনি সুৰক্ষিত অনুভৱ কৰিছে এইখিনি অসমৰ মাইনৰিটি মানুহে হওক বা ভাৰতবৰ্ষৰ মানুহে কিন্তু সেইখিনি অনুভৱ কৰা নাই যিজনক মই পোনপ্ৰথমে আপোনাক ধন্যবাদ দিছোঁ যে আজি আপুনি আমাক মাতি আনি কথা কোৱাৰ বাবে দিয়াৰ বাবে আজি আপুনি চাওক যিটো প্ৰশ্ন কৰিছে যে আমি প্ৰমোদ বড়ো ছাৰক কিয় ভাল পাইছিলোঁ তো যদি আমি ক'বলৈ যাওঁ আজি বিগত দিনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখত যেতিয়া বিটিআৰ চুক্তি হ'ল বিটিচি চুক্তি হ'ল এই বিটিচি চুক্তিৰ সময়ত এই বিটিচি চুক্তিত আমাৰ বিটিআৰ অঞ্চলত সকলো জাতিৰ জনগোষ্ঠী একেলগে বিটিআৰ চুক্তি স্বাক্ষৰ কৰিছে তাৰ এটাই কাৰণ আছিলে যে ইয়াত সকলো মানুহে ভাবিছিল যে আমি ইয়াত শান্তিভাৱে থাকিব লাগে শান্তিৰে বসতি কৰিব লাগে বসবাস কৰিব লাগে সমিল মিলেৰে আমি আগবাঢ়ি যাব লাগে সম মৰ্যাদা পাব লাগে সম উন্নয়ন পাব লাগে আজি এই আশাৰে ঠিক তেনেদৰে আমাৰ মাইনৰিটি মুছলমানসকলেও এই মানে আপোনাৰ যি মানে চুক্তিত তেওঁলোকে সহমত প্ৰকাশ কৰিছিল কিন্তু আমি দেখিবলৈ পাইছোঁ মই বেছি দিনৰ কথা ক'ব বিচৰা নাই যোৱা 2012 চনত ইয়াত যে এটা সংঘৰ্ষ হ'ল এইটো কিন্তু বড়ো মুছলিমৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি কৰিলে সেইটো বিপিএফ ক'বলৈ গ'লে বিপিএফ চৰকাৰৰ কালতেই হ'ল ঠিক তেনেকৈ যদি আমি ক'বলৈ যাওঁ 2012 চনত ইয়াত যে এটা সংঘৰ্ষ হ'ল এইটো কিন্তু বড়ো মুছলিমৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি কৰিলে সেইটো বিপিএফ ক'বলৈ গ'লে বিপিএফ চৰকাৰৰ কালতেই হ'ল কোকৰাঝাৰ চহৰত আজি 5 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কোনো ধৰণৰ খোলা নাছিলে তেনেকুৱা ধৰণৰ পৰিৱেশ নাই खुलुमबाय बे समाव आङो नोंथांमोननि गेजेराव मोनसे पलिटिक्स लाइननि बा राजनीतिक लाइननि जोङो खोथा सावरायनो थाखाय जोंनि गेजेराव आलासि लिंनानै लाबोदों जोंनि बड'लेण्ड रादाब स्टुडिअ बे समाव नोंथांमोननि गेजेराव आं सिनायथि होगोन बिथांमोना जोंनि गेजेराव जे आलासि फैदों बिथांमोना जोंनि बर' रावजों बिथांमोना बा मोगा-मोगि आयदाखौ सावरायनाय जानाय नङा एसामिस लेंगुवेजजों रावजों जोङो सावरायनायखौ लादों बिथांमोना थारैनो इउपिपिएल दोलोनि दैदेनगिरि बिथांमोना दा नैबे समाव आङो नोंथांमोननि गेजेराव सिनायथि होनो आखायाव लादों পোনপ্ৰথমে মই আপোনালোকক
ধন্যবাদ জনাম যে আপোনালোকে আমাৰ নিমন্ত্ৰণ মৰ্মে আপোনালোকে আমাৰ বড়োলেণ্ড ৰাদাবক ষ্টুডিঅ'ত আহি পালে আমি বহু কথা পাতিম আপোনালোকৰ ওচৰত যে এইটো সময়ত যি ৰাজনীতিক বিভাগত আমি আলোচনা কৰিম বিশেষকৈ মই প্ৰথমে মই চিনাকি দিবলৈ ওলাইছোঁ গুলজাৰ হুছেইন স্পোক পাৰ্চন তেখেতে ধন্যবাদ থাকিল আৰু মই চিনাকি দিবলৈ ওলাইছোঁ মইদুল ইছলাম CWC মেম্বাৰ আৰু মই চিনাকি দিবলৈ ওলাইছোঁ এই মুহূৰ্তত আবুল কালাম আজাদ সেক্ৰেটাৰী ইউথ UPPL আৰু এগৰাকী আছে আমাৰ মাজত আলেফ ৰাব্বানী সেক্ৰেটাৰী ইউথ চেলৰ ধন্যবাদ থাকিল আমাৰ মাজত চিনাকি দিয়াৰ কাৰণে মই এই মুহূৰ্তত আপোনালোকৰ লগত মই কথা পাতিম বিশেষকৈ ৰাজনীতিক ওপৰত আপোনালোকে এজন ছাত্ৰ নেতা আছিলে আগৰ বাৰত হয় ছাত্ৰ নেতা কি কাৰণত আপোনালোকে এই ৰাজনীতিত আহিব লগা হ'ল বা কি কাৰণত আহিছে আপোনালোকে মই আপোনাক ক'ব কাৰণে অনুৰোধ কৰিলোঁ হয় প্ৰথমতে বড়োলেণ্ড ৰাদাবক আমাক ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আসলে আপুনি যিটো কথা কৈছে যে এটা সময়ত আমি ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ আৰু বৰ্তমান ৰাজনৈতিক দলৰ লগত জড়িত ছাত্ৰ সংগঠন এটা সময় থাকে আৰু ছাত্ৰ সংগঠন কৰাৰ সময়ত সামাজিকভাৱে আমাৰ সমাজৰ লগত দায়বদ্ধতাভাৱে আমি আচলতে কাম কৰি আছিলোঁ তো এটা যেতিয়া সময়টো উকলি যায় তেতিয়া হয়তো বিভিন্ন চিন্তাধাৰাবিলাক চেঞ্জ হৈ থাকে আৰু সেইকাৰণে আজি ৰাজনৈতিক দলত আজি হয়তো মই নিজে আচলতে ৰাজনৈতিক দলটোত মই জইন কৰিছোঁ বিশেষকৈ UPPL দলত মোৰ বেছি দিন হোৱা নাই 1 বছৰ পাৰ হ'ল আৰু মই এইটো কাৰণত আহিছোঁ যে আচলতে যিটো কাম হয়তো মই কিছুমান ছাত্ৰ সংগঠনত কামখিনি কৰিব পৰা নাই এই কামটো যাতে আমি এতিয়া এই ৰাজনৈতিক দলত কৰিব পাৰোঁ সেই হেতুকে আচলতে আমি ৰাজনৈতিক দলত আহিছোঁ আৰু ৰাজনৈতিক দলত অকল এইটোৱে নহয় যে আহি টিকেট ল'ম বা নিৰ্বাচন খেলিম সেইটোৱে আচলতে মোৰ ব্যক্তিগত কথা কৈছোঁ যে মোৰ সেইটোৱে এম্বিশ্যন বা আশাটো নহয় মই ভাবিছোঁ এই দলটোত থকাৰ লগত যাতে আৰু ইয়াতে এইটো কথাও আপুনি এতিয়া ক'ব পাৰে যে মই আকৌ UPPLত কিয় আহিলোঁ UPPLটো অহাত মোৰ আচলতে মই বিশেষকৈ এই BTC অঞ্চলত দুটাই ৰাজনৈতিক দল ক'ব লাগিব সেই দুটাৰ ভিতৰত আপুনি BPF আৰু আপোনাৰ UPPL এতিয়া মই আচলতে UPPLটো চুজ কৰিলোঁ কাৰণ UPPLটো আজিৰ তাৰিখত ইমান এটা শক্তিশালী দল আৰু UPPLটোত সকলো জাতি জনগোষ্ঠী লৈ গঠন কৰা এটা দল আৰু এই দলটোত যি প্ৰধানজনেও আচলতে এটা ডাইনামিক লিডাৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যি চৰকাৰ চলি আছে বা দলটো চলি আছে এই দলটো আচলতে ক'ব লাগিব যে অসমৰ ভিতৰত এটা যি ৰাজনৈতিক দল আছে এটা আঞ্চলিক ৰাজনৈতিক দল আছে সেই দলটোৱে হ'ল শক্তিশালী দল হ'ল আপোনাৰ UPPL দল মই আপোনাৰ তৰফৰ মই কুৱেশ্যন কৰিব বিচাৰিছোঁ প্ৰশ্ন কৰিম মই যে আপোনালোকৰ যি UPPLৰ যোগদান হ'ল আপোনালোকে আগতে ছাত্ৰ নেতা আছিলে UPPLৰ নীতি আদৰ্শ কেনেকুৱা আপোনালোকে কেনেকুৱা পাইছে যে UPPLত কাম কৰি পোনপ্ৰথমে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিম আমি আজি আমাৰ UPPLৰ বিভিন্ন পদত থকা কৰ্মীবিলাকক মাতিছে প্ৰথমত আমি এটা কথা কওঁ যে মই ABMCৰ সভাপতি আছিলোঁ 2 বছৰ সংগঠন কৰিছোঁ আৰু UPPLত ৰাজনৈতিক অহাৰ এটা এনেকুৱা পৰিকল্পনা নাছিলে কিন্তু সময়ত আৰু পৰিস্থিতি BTC অঞ্চলৰ আৰু মাইনৰিটি মানুহৰ যি এটা ৰাজনৈতিক এটা চিন্তাধাৰা সেইখিনি চাই আমি বিশেষকৈ মই আৰু মোৰ যিখিনি সহকৰ্মী আছিল তেওঁলোকৰ লগত লৈ আমি UPPLত আহিছোঁ পোনপ্ৰথমে এটা কথা কওঁ যে আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত এপছৰ সভাপতি আছিলে আৰু আজিৰ দিনত আমাৰ BTC অঞ্চলৰ BTC চৰকাৰৰ মুৰব্বী হয় এইটো আমাৰ BTC অঞ্চলৰ কাৰণে এটা সৌভাগ্যৰ বিষয় এই কাৰণে মই ক'বলৈ গৈছোঁ যে ছাত্ৰ সংগঠন কৰি থাকোঁতে FCA হওক বা ABMCয়ে হওক এই 17 বছৰ যি আমাৰ BTC অঞ্চলৰ সমস্যা বিশেষকৈ ইয়াত এটা ইনচিকিউৰিটি এটা পৰিৱেশ আছিলে য'ত বড়োই হওক আদিবাসীয়ে হওক ৰাজবংশীয়ে হওক মাইনৰিটি কমিউনিটিয়ে হওক সকলোৱে এটা অশান্তি পৰিৱেশত আছিলে আৰু মই এটা কথা অনুভৱ কৰিছোঁ যে হাগ্ৰামা চৰকাৰৰ 17 বছৰৰ সময়ত বিশেষকৈ হাগ্ৰামা চৰকাৰৰ বিপৰীতে
কোনবাই BTC চৰকাৰৰ মুৰব্বী হৈ এই আমাৰ BTC অঞ্চলৰ 35 লাখ জনসংখ্যাৰ মুৰব্বী শিক্ষা অৰ্থনৈতিক সামাজিক দিশত আৰু বিশেষকৈ যদি ক'বলৈ যাব বিচাৰিছোঁ সেইটো হৈছে এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্ম আৰু এই অঞ্চলৰ মানুহৰ সিকিউৰিটি বিশেষকৈ এই অঞ্চলত সুস্থভাৱে পৰিৱেশ এটা পাবৰ কাৰণে কোনবা এটা লিডাৰৰ দৰকাৰ আছিলে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই আমাৰ BTC-বাসী ৰাইজক যে আমি আজি প্ৰমোদ বড়ো চৰকাৰক পাই আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আজি প্ৰমোদ বড়ো চৰকাৰত যিমান আমাৰ ইয়াত BTC অঞ্চলত জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ছাত্ৰ নেতাই হওক সামাজিক কৰ্মীয়ে হওক সকলোৱে যিমান ভাল মানুহ আছে সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLত যোগদান কৰি আছে ধন্যবাদ থাকিল আপুনি যিখিনি কৈছে কি উন্নতি দেখা পাইছে বৰ্তমান আপোনালোকে আৰু বিশেষকৈ মাইনৰিটি হিচাপে মই কি কাম কৰিছে কেনেকৈ কাম কৰিছে প্ৰমোদ বড়োৱে মই এটা কথা কওঁ আপোনালোকক যে আমাৰ চৰকাৰ অহাৰ সময়ৰ পৰা আপোনালোকে দেখিছে কোভিডৰ এটা সময় গুচি গ'ল প্ৰথম ষ্টেজত তাৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখন আৰম্ভ হোৱাৰ প্ৰথমৰ পৰাই তেওঁ বিভিন্ন ধৰণে চেষ্টা কৰি আছিলে তেওঁ চৰকাৰ বনাবৰ কাৰণে কিন্তু আমি এটা কথা উপলব্ধি কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই আমি যেতিয়াই তেওঁক লগ পাইছিলোঁ প্ৰথম চৰকাৰ আমাৰ নোহোৱাৰ আগতেই সেই সময়ত যিখিনি পৰিকল্পনা আছিলে BTC অঞ্চলত মই বিশেষকৈ এটা কথা ক'বলৈ যাম আজি যে প্ৰথমত মই বড়ো ৰাইজৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিছে সেইখিনি মই কথাটো ক'ম আপোনালোকে জানে ইয়াত 17 বছৰীয়া যি এটা অশান্তিৰ পৰিৱেশ আৰু এই অশান্তিৰ পৰিৱেশৰ মাজত বড়ো জনগোষ্ঠীৰ প্ৰতি এটা নেগেটিভ ইমেজ বিল্ড হৈছিলে গোটেই ভাৰতবৰ্ষৰ গোটেই অসমত সকলোৱে ভাবিছিলে যে অকল বড়ো জনগোষ্ঠীয়ে বন্দুকেৰে শাসন কৰিব বিচাৰিছে আৰু হাগ্ৰামা চৰকাৰৰ নেতৃত্বত এই সময়তেই বড়ো অনাবৰৰ এটা সেন্টিমেন্ট গঢ় হৈছিলে আজি 4 বছৰ সময়ত চাওক আমাৰ BTCত কোনো বড়ো অনাবৰ কিন্তু আজিৰ দিনত সেন্টিমেন্ট নাই আজি এটা কথা কওঁ GSP নিচিনা অবড়ো সেন্টিমেন্ট লৈ যি ৰাজনৈতিক পাৰ্টি আছে আজি সেই ৰাজনৈতিক পাৰ্টি আজি আমি LMP ইলেকশ্যনত হীৰাকৰণীয়া হাৰি গ'ল তেওঁৰ পাৰ্টিৰ কেণ্ডিডেট হাৰি গ'ল তো মই এটাই কথা ক'বলৈ যাই আছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTC অঞ্চলত বড়ো অনাবৰৰ এটা কনফ্লিক্ট ৰাইজ হৈছিলে আজি সেইখিনি কনফ্লিক্ট শেষ কৰি আমি একেলগে মিলিজুলি থকাৰ এটা পৰিৱেশ ইয়াত ইষ্টেব্লিছমেণ্ট হৈছে তো মই আৰু এটা বিশেষকৈ কওঁ যে আজি চাওক যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোটেই BTC অঞ্চলত আমি ডুৰাণ্ড কাপৰ নিচিনা ফুটবল মেচ ইয়াত পাতিলে আৰু লিটাৰেচাৰ ফেষ্টিভেল হৈ থাকে গোটেই বিশ্বৰ পৰা আমাৰ যিমান ৰাইটাৰ থাকে ইয়াত আহে BTC অঞ্চলত আহে BTC অঞ্চলটো পৰিভ্ৰমণ কৰে আৰু আমাৰ BTC অঞ্চলৰ যিখিনি পজিটিভ ইমেজ এতিয়া হৈ আছে সেইখিনি গোটেই বিশ্বত বিয়পাই আছে আৰু বিশেষকৈ আপুনি চাব যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত কিছু 2 বছৰ আগত আমি ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল হৈছিলে তো এই গোটেই প্ৰগ্ৰামৰ ক্ষেত্ৰত আৰু কিছু তামোলপুৰতো আমি ক'ব পাৰোঁ ডাঙৰ নেশ্যনেল লেভেলৰ আমাৰ স্পৰ্টছ টুৰ্ণামেণ্ট হৈছিলে তো মই এইখিনিত এটা বস্তু অনুভৱ কৰিছোঁ যে আমাৰ BTC অঞ্চলৰ ক্ষেত্ৰত মানুহৰ যিখিনি এটা মনোভাৱ আছিলে আজিও মই ক'ব পাৰোঁ যে আমাৰ কোকৰাঝাৰৰ বা BTC অঞ্চলৰ ল'ৰা ছোৱালী কেতিয়াবা যদি অসমত গুৱাহাটীত যায় ক'ৰবা ভাৰতবৰ্ষত BTCৰ নামখন শুনাৰ লগে লগে ভয় খাই যায় কিন্তু আজি মই ধন্যবাদ দিব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে আজিৰ কোকৰাঝাৰ আজিৰ BTC অঞ্চল এই 17 বছৰৰ আগতকৈ বহুত ওপৰত গুচি গৈছে আজি চাওক কোকৰাঝাৰ আমাৰ ডিষ্ট্ৰিক্টত ইয়াত BTCৰ বাহিৰৰ পৰা কমেও more than 3000 ষ্টুডেণ্ট ইয়াত পঢ়া শুনা কৰি আছে আৰু বিশেষকৈ চাওক যে আমি 4 বছৰত মই বিশেষকৈ আপোনালোকে এটা বস্তু দাঙি ল'ব যে এই 3 বছৰত more than 50 আমাৰ ACS অফিচাৰ ওলাইছে বড়ো কমিউনিটিৰ পৰা এতিয়া মই ক'ব আহিছোঁ যে মাইনৰিটি কমিউনিটিৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে কি কৰিলে আপুনি জানে যে 17 বছৰৰ চৰকাৰৰ বা বড়োলেণ্ড অঞ্চলত যেতিয়াৰ পৰা মুভমেণ্ট ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা বিশেষকৈ এটা জনগোষ্ঠী কিন্তু বহুত কষ্ট কৰিবলগীয়া হৈছিলে সেইটো হ'ল মুছলিম কমিউনিটি ইন BTR আজিৰ এই 4 বছৰত মই এটা বস্তু অনুভৱ কৰিছোঁ আৰু মই নেতৃত্বত থকালৈকে
আৰু আজি ইপিলত থকালৈকে মোৰ এটা উদ্দেশ্য লক্ষ্য আছিল আমাৰ যিমানবোৰ মাইনৰিটি লিডাৰ আছে যে আমি আৰু আমাৰ ভাই ককাই আমি হেৰুৱাবলৈ দেখাৰ আমাৰ ইচ্ছা নাই আপুনি জানে মোৰ ডাঙৰ ককাইদেউ লাফিকুল ইছলাম আহমেদ তেওঁ কোকৰাঝাৰত মাজমজিয়াত 2017 প্ৰথম আগষ্টত হত্যা কৰা হৈছিলে আপোনালোকে জানে সেই সময়ত ইয়াৰ যি চৰকাৰ আছিলে সেই চৰকাৰৰ নেতৃত্বত ঘটনাটো হ'ল আৰু তাৰে তেওঁলোকৰ ইউথ বিপিএফৰ কিছুমান ল'ৰা CBIয়ে ইনভেষ্টিগেশ্যন কৰি তেওঁলোকক এটা পুৰস্কাৰ ধৰিবৰ কাৰণে এটা যোজা কৰিলে কিন্তু এই ক্ষেত্ৰত আমি অলপ দুখ প্ৰকাশ কৰিছোঁ যে হয়তো আমাৰ যিখিনি আশা আছিল আশাবিলাক আমি ফুলফিল কৰিব পৰা নাই কিন্তু আমি আশাবাদী যে হয়তো আমাৰ BTC গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেশ্যনটো আমাৰ হাতত নাই কিন্তু আমি আশা কৰিছোঁ যে এই কেছটোলৈ অলৰেডি আমি যুঁজি আছোঁ CBI কোৰ্টত ট্ৰায়েল চলি আছে তো মই এটা কথা অনুভৱ কৰিছোঁ যে অহা 4 বছৰ যি আমাৰ উকলি গ'ল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ নেতৃত্বত ইয়াত আমি এটা বস্তু অনুভৱ কৰিছোঁ যে মাইনৰিটি কমিউনিটিৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তিও ইয়াত হত্যা হোৱা নাই আৰু এটা কথা হ'ল যে আমাৰ গোটেই অসম চালে গোটেই ভাৰতবৰ্ষৰ আজিৰ পৰিৱেশ চালে মাইনৰিটি কমিউনিটি কতবা তেওঁলোকে এটা ইনচিকিউৰিটিত আছে কিন্তু BTC অঞ্চলত আমাৰ মাইনৰিটি কমিউনিটিৰ কিন্তু আজিলৈকে কাৰো এটা ঘৰ ভাঙা নাই কাৰো এটা মছজিদ কাৰো এটা ঈদগাঁও কিন্তু আজিলৈকে উচ্ছেদ হোৱা নাই তো এই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত সংখ্যালঘু জনগোষ্ঠী আজিৰ দিনত যিখিনি সুৰক্ষিত অনুভৱ কৰিছে এইখিনি অসমৰ মাইনৰিটি মানুহে হওক বা ভাৰতবৰ্ষৰ মানুহে কিন্তু সেইখিনি অনুভৱ কৰা নাই ঠিকে আছে আপুনি যিখিনি কথা ক'লে নিশ্চয় আমাৰ যিখিনি বুজিব লগা মানুহ আপোনাৰ কথাৰ মতে বুজি গৈছে এই মতত মই আলেব ৰাব্বানী আপোনাক মই দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মাইনৰিটি বা আপোনালোকৰ নিজাববীয়া যি জাতি আছে এই হিচাপত প্ৰমোদ বড়োৰ নেতৃত্বত আপোনালোকে কি লাভ বা কি সুবিধা পাইছে প্ৰথমতে ইয়াত মাতি আনি কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক প্ৰমোদ বড়ো ছাৰে অহাৰ পিছত বহুখিনি আমাৰ মহিদুল্লাহ কৈ গ'ল ইতিমধ্যে ডেভেলপমেণ্টৰ কথা বা সা সুবিধাৰ কথা যদি ক'বলৈ যাওঁ বিশেষকৈ মই য'ৰ পৰা বিলং কৰোঁ খুবেই চেঞ্চিটিভ এৰিয়া আছিলে এটা সময়ত এনেকুৱা কোনো দিন নাছিলে যে আজি কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই আপোনাৰ ৰেপেই হওক কিডনেপেই হওক বা ধন দাবী তেনেকুৱা ধৰণৰ প্ৰতিনিয়ত ঘটনা ঘটা আছিলে যাৰ কাৰণে মই নিজেই সেই ঘৰখন এৰি পেলাই মই জন্মস্থান জাগা এৰি পেলাই মই বেলেগত থাকিব লগা হৈছিল এটা সময়ত এতিয়া আকৌ মই তাত গৈ আছোঁ তো এই পৰিস্থিতিবিলাক আমি ফেচ কৰিছোঁ বৰ্তমান এনেকুৱা এটা পৰ্যায় আপোনালোকে জানে আপোনালোকে যিহেতু গ্ৰাউণ্ডত যায় ফিল্ডত যায় আপোনালোকে জানে এই 4.5 বছৰত তেনেকুৱা কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ক'তো ঘটা নাই বিশেষকৈ কোকৰাঝাৰত ৰাতি 6টাৰ পিছত মানুহ ওলাব পৰা নাছিলে আমি BTCৰ হৈও কিন্তু আমি BTCত মানে কোকৰাঝাৰত আহিবলৈ ভয় কৰিছিলোঁ এটা সময়ত কিন্তু আজি কি হয় ৰাতি 3টা 4টা বজাৰ পিছতে আমি কোকৰাঝাৰৰ পৰা ওলাওঁ সেই পৰিৱেশটো নাই ইভেনকি কিছুমান ভিতৰৰ গাঁও অঞ্চলত ৰাস্তা পাহৰি যদি আমি যাওঁ তেওঁলোকে ধুনীয়াকৈ আমাক আগুৱাই দিয়ে এই পৰিৱেশটো আগত নাছিলে আগত আপোনাৰ বড়ো সম্প্ৰদায়ৰ হওক বা আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহ যেতিয়া কথা পাতিছিলে তেতিয়া এটা গেপ আমি অনুভৱ কৰিছিলোঁ আমি এটা তেনেকুৱা এটা ফিল কৰিছিলোঁ যে তেওঁলোকৰ মনত চাগে আমাক বিশ্বাসত ল'ব পৰা নাই আমি তেওঁলোকক বিশ্বাসত ল'ব পৰা নাছিলোঁ এনেকুৱা এটা পৰিস্থিতি আছিলে আজিৰ তাৰিখত কিন্তু সেই পৰিস্থিতিটো নাই আৰু বিশেষকৈ যিটো ডেভেলপমেণ্টৰ কথা কৈছে ডেভেলপমেণ্ট তেতিয়াই সম্ভৱ যেতিয়া শান্তি সম্প্ৰীতি ঘূৰি আহিব অটুট থাকিব শান্তি সম্প্ৰীতি অটুট থাকিলে আপোনাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক সকলো দিশতে আগবাঢ়ি যাব দেশ এখন বা ঠাই এখন কিন্তু আগতে সেই পৰিস্থিতি একেবাৰে নাছিল বিশৃংখল এটা পৰিস্থিতি আছিল আৰু 17 বছৰ হাগ্ৰামা চৰকাৰে যি মানে উন্নয়নৰ যি মানে ঢোল বজাই থাকে ফাটা ঢোল বজাই থাকে এই ক্ষেত্ৰত মই নিজে ক'ব বিচাৰিছোঁ মই নিজে যিটো প্ৰাইমেৰীৰ পৰা বিলং কৰোঁ মোৰ ঘৰৰ কাষতে মোৰ প্ৰাইমেৰী লগতে এটা প্ৰাইমেৰী আছে আপোনাৰ মাইনৰিটি মেজৰিটি প্ৰাইমেৰী সেইটো হৈছে ঢেকীয়াজানী প্ৰাইমেৰী হালবাৰী সমষ্টিত এটা প্ৰাইমাৰীত মই RTI তথ্য কিছুমান আছে মোৰ লগত মই তথ্যখিনি লগত লৈ অহা নাই যেটো আজি গম পোৱা নাছিলোঁ বিশেষকৈ তো তাত মই RTI তথ্য আৰু তেওঁলোকৰ যিখিনি ৰিপৰ্ট কাৰ্ড মতে মই যিখিনি পাইছোঁ আমাৰ চৰকাৰ আহাৰ আগে জাষ্ট মোটামুটি প্ৰায় আপোনাৰ 105 কোটি টকাৰ কেলেংকাৰী এটা VCDCতে কৰিছে মানে আপোনাৰ কোনো ধৰণৰ কামেই কৰা নাই মই যিখন স্কুলত পঢ়িছিলোঁ মাত্ৰ চালি আছিলে বাকি বেৰ নাছিলে বেঞ্চাৰ স্কুল আছিলে সেই স্কুলখনৰ বিল্ডিঙৰ নামত পইচা মোকলাই নিছে আমাৰ পল্লা ৰিভাৰৰ ওপৰত কৈমাৰী বুলি এটা জায়গা আছে তাত মানে আপোনাৰ চুইচ গেট বনোৱাৰ নামত
পইচা মোকলাই নিছে তো তেনেকুৱা দুৰ্নীতি আছিল অকল সূতা আৰু কম্বল বাকী কোনো ধৰণৰ ছিষ্টেম নাছিল কোনো স্কিমৰ নামে শুনা নাছিলোঁ তেনেকুৱা কোনো ধৰণৰ উন্নয়ন নাছিল কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত উন্নয়ন কৰিছে এতিয়া চাওক আমাৰ উন্নয়ন এনেকুৱা এৰিয়া নাই কোনো এটা এৰিয়া নাই যে আমাৰ এটা কালভাৰ্ট বাকী আছে বনাবলৈ বা স্বাধীনতা আন্দোলনৰ পিছৰ পৰা মই য'ৰ পৰা যিটো সমষ্টিৰ পৰা বিলং কৰি আছোঁ 4-5টা ব্ৰিজ আপোনাৰ 20% 10% কাম কৰাকৈ সকলো বিল মুকলাই লৈ গৈছে তেওঁলোকে কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত মই যিটো সমষ্টিৰ পৰা বিলং কৰি আছোঁ এইটো সমষ্টিত 7টা ব্ৰিজ ইতিমধ্যে 7টা ব্ৰিজৰ কাম উদ্বোধনী কৰা হৈছে তাৰে ভিতৰত 4টা হৈছে আমাৰ মাইনৰিটি মেজৰিটি অঞ্চল মাইনৰিটি এৰিয়া আৰু এই ব্ৰিজখিনি কিন্তু স্বাধীনতা আন্দোলনৰ পিছৰ পৰা হোৱা নাই এতিয়া হৈছে তো 4 বছৰ 17 বছৰ আৰু 4 বছৰ আপুনি কম্পেয়াৰ কৰক সেই হিচাপত আমাৰ বহুত হৈছে আৰু মেইন হৈছে আমাৰ মাইনৰিটিৰ শান্তি আৰু সম্প্ৰীতি তো সেইটোৱে মেইন কথা শান্তি সম্প্ৰীতি অটুট থাকিলে ডেভেলপমেণ্ট অট'মেটিক হ'ব আৰু শিক্ষাৰ দিশতো আগুৱাই যাব ধন্যবাদ থাকিল এই মতত মই আহিছোঁ আবুল কালাম আজাদ আপোনাক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কি কাৰণত আপুনি প্ৰমোদ বড়োক বা আপোনালোকৰ যি মাইনৰিটিয়ে কি কাৰণত প্ৰমোদ বড়োক ভাল পায় কি আছে প্ৰমোদ বড়োক ভাল পাবৰ কাৰণে যিকোনো মই পোনপ্ৰথমে আপোনাক ধন্যবাদ দিছোঁ যে আজি আপুনি আমাক মাতি আনি ইয়াত দুই এষাৰ কথা কোৱাৰ কাৰণে সুবিধা দিয়াৰ বাবে আজি আপুনি চাওক যিটো প্ৰশ্ন কৰিছে যে আমি প্ৰমোদ বড়ো ছাৰক কিয় ভাল পাইছোঁ তাৰমানে তো যদি আমি ক'বলৈ যাওঁ আজি বিগত দিনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখত যেতিয়া BTR চুক্তি হ'ল BTC চুক্তি হ'ল এই BTC চুক্তিৰ সময়ত এই BTC চুক্তিত আমাৰ BTR অঞ্চলত সকলো জাতি জনগোষ্ঠী একেলগে BTR চুক্তি স্বাক্ষৰ কৰিছে তাৰ এটাই কাৰণ আছিলে যে ইয়াত সকলো মানুহে ভাবিছিল যে আমি ইয়াত শান্তিভাৱে থাকিব লাগে শান্তিৰে বসতি কৰিব লাগে বসবাস কৰিব লাগে সমিল মিলেৰে আমি আগবাঢ়ি যাব লাগে সম মৰ্যাদা পাব লাগে সম উন্নয়ন পাব লাগে তো আজি এই আশাৰে ঠিক তেনেদৰে আমাৰ মাইনৰিটি মুছলমানসকলেও এই মানে আপোনাৰ যি মানে চুক্তিত তেওঁলোকে সহমত প্ৰকাশ কৰিছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ মই বেছি দিনৰ কথা ক'ব বিচৰা নাই যোৱা 15টা বছৰত যি BPF মানে চৰকাৰে শাসন কৰিলে এই শাসনকালত যদি মই বিশেষকৈ যেহেতু মাইনৰিটি হিচাপে আপুনি মোক মানে কুৱেশ্যনটো কৰিছে যদি মই সেই হিচাপে ক'ব বিচাৰোঁ মানে মই ব্যক্তিগত হিচাপে তেনেকুৱা মানে মাইনৰিটি এৰিয়াসমূহত আমি তেনেকুৱা উন্নয়ন দেখিবলৈ পোৱা নাছিলোঁ তো ইতিমধ্যে হয়তো কিছু কথা আমাৰ মহিদুল ভাই কৈ গৈছে তো আজি যেতিয়া আমি ঠিক তেনেকৈ উন্নয়ন নাপালোঁ তাৰ বিপৰীতে আমি পালোঁ কি মাইনৰিটিসকলৰ নিধন কৰাৰ এক পলিচি ঠিক তেনেকৈ যদি আমি ক'বলৈ যাওঁ 2012 চনত ইয়াত যে এটা সংঘৰ্ষ হ'ল এইটো কিন্তু বড়ো মুছলিমৰ মাজত এটা সংঘৰ্ষ সৃষ্টি কৰিলে সেইটো BPF ক'বলৈ গ'লে BPF চৰকাৰৰ কালতেই হ'ল তো আজি আপুনি যিটো কুৱেশ্যন মোক কৰিলে যে আপুনি প্ৰমোদ বড়োক কিয় ভাল পায় আজি এই দলত আহিছে তো যেতিয়া আমি দেখিলোঁ যে UPPL মানে যিটো দল আমাৰ BTC চিফ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া আহি ইয়াৰ নেতৃত্ব ল'লে আৰু তেখেতসকলে যেতিয়া কৈছিলে যে আমি এইখন BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি সম উন্নয়ন সম মৰ্যাদা সম অধিকাৰ দিয়াৰ বাবে আমি হয়তো আগবাঢ়ি আহিছোঁ আপোনালোকে একত্ৰিত হওক আমি ইয়াত মানে সকলোৱে একেলগে আমি উন্নয়ন কৰি বা আমি আগবাঢ়ি যাওঁ তো ঠিক তেনেকুৱা এটা আশাৰে যেনেকুৱা আমি BPFৰ আশা কৰি গৈছিলোঁ ঠিক তেনেকুৱা এটা আশাৰে আমি মাইনৰিটি মুছলমানসকলে আমি তেওঁলোকক বিশ্বাসৰ আস্থাত লৈছিলোঁ তাৰ কিছুমান প্ৰমাণো আছে বিশ্বাস আস্থাত আমি এইকাৰণে লৈছিলোঁ যেতিয়া মাননীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 20 চনত যেতিয়া আপোনাৰ পৰিষদীয় ইলেকশ্যন যেতিয়া আৰম্ভ হ'ল তেতিয়া আমাৰ মাইনৰিটিসকলৰ পৰা তেওঁলোকে 5জন কেণ্ডিডেট আমাক দিছিলে ঠিক তেনেকুৱা আমি কিছুমান মানে আভাস পাইছিলোঁ যে নিশ্চয় এই দলে কিজান আমাৰ কাৰণে কিবা এটা কৰিব তেনেকুৱা এটা আমাৰ মনত মানে ভাৱ জাগি উঠিছিলে আৰু ঠিক সেই চাগতেই মানে আমিও ভাবিছিলোঁ যে আমি ইমান দিন যি BPFৰ যি মানে এক মানে অন্যায় অত্যাচাৰ এই অন্যায় অত্যাচাৰৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰিলোঁ আৰু সেই চাগতে মই মানে আজি মাইনৰিটি কমিউনিটিৰ ফালৰ পৰা হয়তো প্ৰমোদ বড়ো ছাৰৰ যি কথা সেই কথা বতৰাত মানে তো ভাল পাইছিলোঁ আৰু সেই দলত মানে হয়তো কাম কৰাৰ কাৰণে এটা সুবিধা লৈছিলোঁ তো আজিৰ দিনত সেইখিনি বস্তু আমি যদিও পোৱা নাই কিঞ্চিত পৰিমাণে পাবলৈ সক্ষম হৈছোঁ তাৰ বাস্তৱ প্ৰমাণ হৈছে
আজি যদি আপুনি আমাৰ মাইনৰিটি অঞ্চলসমূহত যায়, মাইনৰিটি অঞ্চলসমূহ যদি আপুনি যায় যদি চোৱা চিতা কৰে, আমি ৰাস্তা ঘাট যে মানে যদি ক'বলৈ যাওঁ, আমাৰ মাইনৰিটি এৰিয়াত আমি বহুখিনি ৰাস্তা ঘাট আমি ডেভেলপ হ'বলৈ দেখিছোঁ বা আমি দেখিবলৈ পাইছোঁ। ইভেন কি মোৰ ঘৰৰ সন্মুখেদি যিখন ৰাস্তা আছিলে 15টা বছৰত BPF এই ৰাস্তাটো কেৱল মাত্ৰ চেংচন কৰাইছে আৰু খাইছে, কেতিয়াও এই ৰাস্তাটো কৰা নাছিলে। আজিৰ দিনত যাওক, সেই ৰাস্তাটো আমি আমাৰ হয়তো UPL চৰকাৰৰ পিছত সেই ৰাস্তাখিনি আমি পাবলৈ সক্ষম হৈছোঁ। এইটো কেৱল মোৰ এৰিয়া বুলি কোৱা নাই, ঠিক তেনেকৈ মানে আশে পাশে যিখিনি আছে আপোনালোকে গ'লে নিশ্চয় আপোনালোকেও চাব পাৰিব। তো এইটো এটা মানে আমি তেখেতৰ মানে ভাল পাইছোঁ। দ্বিতীয় কথাটো হৈছে তেখেতসকলে কৈছিল আমি মানে উন্নয়ন বা মৰ্যাদাও দিয়াৰ কাৰণে আমি আগবাঢ়িম। তাৰে ভিতৰত তেখেতে কৈছিল যে আমি চৰকাৰ আহিলে আমি মাইনৰিটিসকলক আমি মাটি বাৰী সমস্যাৰ সমাধান কৰিম। এনেকৈ ঠিক যোৱা 15টা বছৰ BPF এনেদৰে কৰি গৈছিলে, কিন্তু আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলোঁ যে মাটি বাৰী সমস্যাৰ সমাধান কৰিব। কিন্তু আজিৰ দিনত প্ৰমোদ বড়ো ছাৰে যিখিনি কথা কৈ গৈছিল সেইখিনি কথা আমি যেন বাস্তৱত ৰূপায়ণ হোৱাৰ এটা দিশত যেন মানে আমি দেখিবলৈ পাইছোঁ। হয়তো থুলমূলভাৱে হয়তো মই হয়তো ইমান দূৰ যদিও ক'ব নোৱাৰোঁ, মোৰ ওচৰত ঠিক তেনেকুৱা নাই, আমাৰ হয়তো মইদুল ভাই আছে, নিশ্চয় ক'ব পাৰিব। আজি চাওক, আমি ইয়াত মাইনৰিটিসকলৰ বিশেষকৈ ক'বলৈ গ'লে এটা সমস্যা, সেইটো হ'ল মই ৰাস্তা ঘাট শিক্ষা আজি কথা বাতি দিছোঁ, যিটো মাটিৰ সমস্যা। আজি কিন্তু আমি মাটিৰ সমস্যাটো আমাৰ বৰ্তমান UPL চৰকাৰৰ প্ৰমোদ বড়ো ছাৰে কিন্তু সেই মাটিৰ সমস্যাটো সমাধান কৰাৰ কাৰণে এটা মানে পলিচি মেকিং কৰি আছে আৰু সেইটো আমি পাইছোঁ। তো ইতিমধ্যে সেইখিনি বস্তু আমি পাবলৈ মানে গৈ আছোঁ। তাৰপিছত শিক্ষা দীক্ষাৰ ওপৰত যদি আমি ক'বলৈ যাওঁ, যি সময়ত মানে আমি শিক্ষাৰ কথাটো ভাবিম দূৰৰ কথা, আমি এইখন অঞ্চলত বসবাস কৰি আমি এটা মানে এনেকুৱা এটা চিন্তাত বা টেনশ্যনত থাকিব লাগিছিল। তো আমি আজি এটা বস্তু পাবলৈ সক্ষম হৈছে, ইয়াত বিশেষকৈ মাইনৰিটিসকলে আমি এটা শান্তি পাইছোঁ ইয়াতে। তো আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইখন BTR অঞ্চলত যেতিয়া শান্তি প্ৰতিষ্ঠা হ'বলৈ হ'ল, ঠিক আমি মাইনৰিটিসকলেও ইয়াত আমি ঠিক তেনেকৈ এটা শান্তি পাবলৈ সক্ষম হৈছোঁ। শান্তিৰ লগে লগে আমি ঠিক যেনেকৈ উন্নয়ন পাব লাগে, ঠিক আমি উন্নয়নৰ কাৰণে এতিয়া মাত মাতিবলৈ মানে আগবাঢ়িব পাৰিছোঁ। আজিৰ দিনত আমাৰ মাইনৰিটিসকলে এনেকৈ কথা ক'ব পাৰি মানে আগবাঢ়ি আহিছে যে মোৰ এইটো ৰাস্তা কৰি দিব লাগে, বোলে মাইনৰিটিসকলে এনেকুৱা এটা কথা ক'বলৈ মানে আগবাঢ়ি আহিবলৈ পাৰিছে যে মোক স্কুলত মানে শিক্ষাৰ কাৰণে মোৰ ল'ৰা ছোৱালী পঠাব লাগে। তাৰ এটাই কাৰণ, সেইটো হ'ল প্ৰমোদ বড়ো ছাৰে আজি এইখন BTR শান্তি আনিবলৈ সক্ষম হৈছে। তো সেইকাৰণে তেখেতসকলৰ যি প্ৰতিশ্ৰুতি বা তেখেতসকলৰ যি কথা, তাৰ ওপৰত আমি হয়তো মাইনৰিটিসকলে ঠিক তেনেকৈ নাপালেও কিঞ্চিত পোৱাৰ কাৰণে আমি মানে পাবলৈ সক্ষম হৈছোঁ। আৰু নিশ্চয় আমি ভাবোঁ যে আমাৰ UPL চৰকাৰৰ যি মাননীয় প্ৰমোদ বড়ো ছাৰে যিধৰণে কৈছিল যে আমি সম উন্নয়ন বা সম মৰ্যাদা দি আমি আগবাঢ়িম, তাৰ এটা আমি কিঞ্চিত পৰিমাণে দেখিবলৈ মানে সক্ষম হৈছোঁ। আৰু যাৰ কাৰণে তেখেতসকলে এনেকুৱা কথাৰ কাৰণে হয়তো আমি UPL দলত আহি হয়তো কাম কৰাৰ এটা সুবিধা লৈছিলোঁ। মই এতিয়া গুলজাৰ ওচৰত আহিছোঁ। আগৰ দিনত যোৱা দিনবোৰত বড়ো অনাবড়োৰ যিখিনি সংঘাত হৈছিলে, এতিয়া বৰ্তমান প্ৰমোদ বড়ো চৰকাৰৰ পিছতো বড়ো অনাবড়ো এনেকৈ সৃষ্টি দেখা পোৱা নাযায়। এই বিষয়ত আপুনি কি ক'ব? নাই, আচলতে চাওক, যে 17 বছৰ শাসনকাল চলালে, 17 বছৰ শাসনকালত আচলতে এই BTR অঞ্চলত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল, আপুনি যিহেতু সংবাদ জগতৰ লগত জড়িত থকা ব্যক্তি, আপুনি ভালকৈ জানে। কাৰণ এই 17 বছৰত কোনো এজন মানুহ শান্তিভাৱে বসবাস কৰিব পৰা নাই। কাৰণ আপোনালোকে যি সংবাদ মাধ্যমত থকা ব্যক্তিসকল, এই সংবাদ মাধ্যম গোষ্ঠীও মানে মুকলিভাৱে বাতৰি পৰিৱেশন কৰিব পৰা নাই এই BTR অঞ্চলত। আপোনালোকে এনেকুৱা এটা সময় আছিল য'ত বাতৰি আপোনালোকে এটা কৰিব, দুৰ্নীতিৰ এটা বাতৰি কৰিব, সেই বাতৰিটো আপোনালোকে কৰিব পৰা নাই। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছে। আজিৰ তাৰিখত সেই পৰিৱেশটো নাই। যোৱা দিনবোৰত, যোৱা 17 বছৰ কালত চাওক, এই যি BTR অঞ্চলত বিশেষকৈ আমাৰ যি এটা সাম্প্ৰদায়িক মানে এটা সংঘৰ্ষ লগাই দিছিল 2014, 2008, 2012 তেনেকুৱা চনবিলাকত তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন কেনেকুৱা আছিল যে মই সংখ্যালঘু হিচাপে, ধৰ্মীয় সংখ্যালঘু হিচাপে এটা বড়ো ভাইহঁতৰ ঘৰত যাবলৈ মই সাহস পোৱা নাই, বা বড়ো ভাইসকলেও আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ঘৰত আহিবলৈ মানে সাহস পোৱা নাই। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল। বিশেষকৈ আপোনাৰ কোকৰাঝাৰ, মই কোকৰাঝাৰ টাউনটোৰ কথা কৈছোঁ। কোকৰাঝাৰ চহৰত এটা সময় এনেকুৱা আছিল যে হেলমেট যদি পৰিধান কৰি গৈছে, হেলমেটটো গ'লে মানে ফাইন লৈছে, পৰিধান কৰিলে ফাইন লৈছে, যিটো উল্টা। যিহেতু আমি আগতে কেনেকুৱা আছিল যে আমি বাকী জিলাবিলাকত হেলমেট যদি পৰিধান নকৰে তেনেহ'লে ফাইন লয়, কিন্তু কোকৰাঝাৰত এনেকুৱা এটা সময় আছিল
যদি কোনোবাই হেলমেট পৰিধান কৰি গৈছে তেনেহ'লে ফাইন লৈছে তেনেকুৱা ধৰণৰ পৰিৱেশ আছিল এই কোকৰাঝাৰ চহৰত আজি চাওক সেইটো পৰিৱেশ নাই কোকৰাঝাৰ চহৰত আজি 5 বজাৰ লগে লগে দোকান পোহৰ বন্ধ কোনো ধৰণৰ খোলা নাছিলে তেনেকুৱা ধৰণৰ পৰিৱেশ নাই আজিৰ তাৰিখত সকলো জাতি জনগোষ্ঠী মুকলিভাৱে আহিছে আজিৰ তাৰিখত সকলো জাতি জনগোষ্ঠীক লৈ আজি 36টা জাতি জনগোষ্ঠীক লৈ ভীষণ ডকুমেণ্ট বনাইছে 36টা তো 36টা জনগোষ্ঠীক লৈ যে এটা ভীষণ ডকুমেণ্ট বনাইছে সেইটো কাৰ ইয়ত হৈছে এইটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা এজন নেতা আসলে অকল বিটিআৰ অঞ্চলৰ নেতা নহয় প্ৰমোদ বড়ো ডাঙৰীয়া এজন নৰ্থ ইষ্টৰ নেতা হৈ গৈ আছে আজিৰ তাৰিখত কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া যি বিটিআৰ অঞ্চলত কোনোবা আহিলে আগতে ভয় খাইছে বিভিন্ন মানুহৰ বিভিন্ন সংবাদকৰ্মী হওক কোনোবা মানুহ চাকৰিৰ ক্ষেত্ৰত হওক যিকোনো মানুহ আহিলে আগতে বিটিআৰ অঞ্চলত সোমাওঁতে ভয় খাইছে যে বিটিআৰ মানে কি মানে তেনেকুৱা ধৰণৰ এটা আতংকময় পৰিৱেশ আছিল আজিৰ তাৰিখত সেইটো নাই আজি চাওক যোৱা হাগ্ৰামা মহিলাৰ দিনত কোনো ধৰণৰ যি চৰকাৰ চলাইছে চৰকাৰৰ কালত কোনো ধৰণৰ স্কিম নাছিল সিহঁতে যি 17 বছৰ শাসনকাল চলালে সিহঁতৰ নিজাববীয়াকৈ কিছুমান স্কিমৰ নাম ক'ব পাৰিবনে বিপিএফে কেতিয়াও ক'ব নোৱাৰিব বিপিএফে নিজাববীয়াকৈ কোনো ধৰণৰ স্কিম নাছিল সেই স্কিমবিলাক কোন চলে যিবিলাক স্কিম আছিল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আছিল বা অসম চৰকাৰৰ আছিল নিজাববীয়াকৈ যে অসম বিটিআৰ চৰকাৰে যে কিছুমান স্কিম থাকিব লাগে সেই স্কিমখিনি নাই আজিৰ তাৰিখত আমাৰ চৰকাৰখনে এই ইপিপিএল চৰকাৰখনে বহুতখিনি স্কিম কৰিছে মই কেইটামান নাম আপোনাক ক'ব বিচাৰিছোঁ যিটো লাইভহুড মিছন তেনেকুৱা এটা স্কিম আছে যেনেকুৱা হেণ্ডলুম মিছন মাছৰুম তাৰপিছত আপোনাৰ বড়োলেণ্ড হেপিনেছ মিছন এইটো কিমান এটা ডাঙৰ বড়োলেণ্ড হেপিনেছ মিছন যিটো স্কিম এই স্কিমৰ দ্বাৰা সকলো জাতি জনগোষ্ঠী মিলি একত্ৰিত কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ এটা গঢ় দিছে এইটো কোনে দিছে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে আৰু আপোনাৰ যদি আপুনি কয় হেণ্ডলুম মিছন মাইনাও চেৰাং বিথাংগী তাৰপিছত জ্ঞান চেৰাং এইবিলাক এটা একোটাকৈ আপোনাৰ এইবিলাক আঁচনি এটা নাম দিছে আৰু এই আঁচনিবিলাক লৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে আৰু শীত মিছন তাৰপিছত বড়োলেণ্ড গ্ৰীণ মিছন এনেকুৱা বহুতখিনি যিবিলাক স্কিম আচলতে চৰকাৰখনে বনাইছে আৰু এই চৰকাৰখনে এটা আদৰ্শগত যে বিটিআৰত যি এইটো বৰ্তমান যি চৰকাৰ চলি আছে এটা আদৰ্শগত এটা চৰকাৰ আৰু এই চৰকাৰে আপুনি আজিৰ তাৰিখত যোৱা যদি হাগ্ৰামা মহিলাৰ চৰকাৰটোত আপুনি সেই 17 বছৰত কি কাম কৰিছে কি কাম কৰা নাই সেইটো যদি আপুনি লিষ্ট বিচাৰে সেইটো লিষ্ট দিব নোৱাৰিব কিন্তু আজিৰ তাৰিখত আমাৰ চৰকাৰে যিটো চলাই আছে সেইটো আপুনি পুংকু একেবাৰে যিখিনি আছে গোটেইখিনি ডাটা আপোনালোকে পাই যাব কম্পিউটাৰত আপোনালোকে মাৰিলে নেটত মাৰিলে গোটেইখিনি ডাটা আপোনালোকে পাই যাব সেই ডাটাবেছটো সিহঁতে কৰা নাই সিহঁতে অকল দুৰ্নীতি কৰিছে হাগ্ৰামা মহিলাক খালি দুৰ্নীতি কৰিছে অগাধ সম্পত্তি কৰি দিছে যিসকল ইএম আছিল জিএম আছিল সেইসকল খালি সম্পত্তি বনাইছে সম্পত্তিৰ বাহিৰে বাকী একো চিন্তা কৰা নাই কিন্তু আমাৰ চৰকাৰখনে সেইটো কৰা নাই আমাৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া জনসাধাৰণৰ লগত থাকে ৰাইজৰ লগত থাকে ৰাইজৰ কথা চিন্তা কৰে ৰাইজৰ কথা ভাবে আৰু ৰাইজক লৈ মানে যাব বিচাৰিছে সেইকাৰণে মই ভাবোঁ যে আজিৰ তাৰিখত এই শান্তিময় যি পৰিৱেশ এই শান্তিময় পৰিৱেশটো কাৰো দ্বাৰাই হোৱা নাই এইটো একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰাই হৈছে আৰু সেইকাৰণে মই ভাবোঁ যে বিটিআৰ অঞ্চলত যি অপশাসন আছিল এই 4 বছৰ বা 4.5 বছৰত সেই অপশাসনটো যে ধ্বংস কৰিছে সেইটোৰ মূল হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া মই সেইটোৱে কথাই আচলতে ক'ব বিচাৰিছোঁ আপোনাক ধন্যবাদ থাকিল মই মহিদুল ইছলাম আপোনালোকৰ ওচৰত আহিছোঁ যে আপোনালোকৰ মাইনৰিটি হিচাপে যি ডকুমেণ্ট ভিজন বনাইছে সেইটোত আপোনালোকৰ কি লাভ হৈছে সব বিটিসি অঞ্চলত ইয়াত আমাৰ আজিৰ প্ৰেক্ষাপটত আমি সকলো জনগোষ্ঠী মিলি আমি অলমোষ্ট মোৰ দেন 35 লাখ আমাৰ ইয়াত পপুলেশ্যন আছে ইয়াত বড়োৰ আছে আদিবাসী আছে ৰাজবংশী আছে মাইনৰিটি আছে লগতে সৰু সুৰা জনগোষ্ঠীও আছে আজি এটা বস্তু দেখিবলৈ পাওঁ যে ভাৰতবৰ্ষত বিভিন্ন জায়গাত বিভিন্ন জাতি জনগোষ্ঠী আন্দোলন কৰিবলগীয়া হৈছে নিজৰ জাতীয় চেতনাবিলাক নিজৰ জাতীয় সুৰক্ষাবিলাক বজাই ৰাখিবৰ কাৰণে তো আমাৰ বিটিআৰ চৰকাৰৰ মুৰব্বী ডাঙৰীয়াই হয়তো নিজেও সেইখিনি বস্তু অনুভৱ কৰিছে আৰু আজি আমি আমাৰ ডাঙৰীয়াক প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে আজি আপুনি এটা বস্তু মই আপোনাক আজি এটা এক্সাম্পল দিওঁ আজি বিটিচিত কিন্তু আন্দোলন নাই আপুনি দেখিবলৈ পাব 17 বছৰৰ আন্দোলন আৰু আজিৰ এই প্ৰেক্ষাপটত দল সংগঠনে কিন্তু আজি আন্দোলন কৰিবৰ কাৰণে সেইখিনি সুকীয়া এটা বিশেষ এজেণ্ডা নাই কাৰণ কিয় যে আমাৰ চৰকাৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত
ভাষাৰ ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক তেওঁলোকৰ কলা সংস্কৃতিৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ কাৰণে এটা ভিজন ডকুমেণ্টছ বনাই দিছে অহা 50-100 বছৰত ইয়াত BTC অঞ্চলত কেনেকৈ এটা জনগোষ্ঠী সকলো জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিব পাৰে তো এই ক্ষেত্ৰত ইয়াত আমাৰ সংখ্যালঘু জনগোষ্ঠী সংখ্যালঘু ক'ব গ'লে আজিৰ দিনত ইয়াত আমি 22% অলমোষ্ট 9 লাখ মাইনৰিটি মানুহ আমি ইয়াত বসবাস কৰোঁ এই ক্ষেত্ৰত আমাৰ আজিৰ এই সময়ত আপোনালোকে জানে যে ইয়াত গৰিয়া মৰিয়া দেশী জনগোষ্ঠী লগতে আমাৰ যিখিনি মুছলিম কমিউনিটি এতিয়া আমি বিশেষকৈ আপোনালোকক কওঁ যে সকলোৱে এই অসমত বা এই ভাৰতবৰ্ষত মুছলমানসকলে কনভাৰ্টেড মুছলিম হয় তো ইয়াত জাতীয় এটা থাকিব পাৰে জাতীয় এটা চেতনা থাকিব পাৰে আজি হয়তো গৰিয়া মৰিয়া বা দেশী জনগোষ্ঠী হিচাপে স্বীকৃতি পাই আহিছে আমি এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি BTC অঞ্চলত সকলোৱে মুছলমান হিচাপে বসবাস কৰি আছোঁ তো মই এটা কথা কওঁ যে এই যে ভিজন ডকুমেণ্টছটো যে হৈছে ইয়াত আপুনি আমি এটা বস্তু অনুভৱ কৰিছোঁ যে আমাৰ জাতীয় সংগঠনবিলাকো নিজৰ জাতিৰ ক্ষেত্ৰত সুকীয়াকৈ ভৱিষ্যতৰ ক্ষেত্ৰত প্লেনিং কৰি আগবাঢ়িব লাগিব কাৰণ মই এটা কথা অনুভৱ কৰোঁ এজন মই মাইনৰিটি সম্প্ৰদায় হিচাপে যে BTC অঞ্চলত আমি আজিৰ দিনত সেকেন্ড লাৰ্জেষ্ট মাইনৰিটি কমিউনিটি বা মুছলিম কমিউনিটি ইয়াত সাংবিধানিকভাৱে আজিৰ দিনত BTC চৰকাৰৰ মুৰব্বী ক'ব গ'লে আমাৰ ST সম্প্ৰদায়ৰ পৰা হ'ব ডিপুটি চিফ ST সম্প্ৰদায়ৰ পৰা হ'ব বা MPয়ে আমাৰ ST সম্প্ৰদায়ৰ পৰা হ'ব তো এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে মই আজি আমাৰ গোটেই BTC বাসী ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সংখ্যালঘু ৰাইজে ৰাজনৈতিক ক্ষেত্ৰত আমি কেনেকুৱা ভূমিকা ল'ম আমি দেখিবলৈ পাই আহিছোঁ যে এই 17 বছৰত আমি অকল 2012 2008 আৰু 1981ত যিখিনি গণ্ডগোল হৈছিলে আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লগা আছিল সেইখিনি আমি কৰিব পৰা নাই কিন্তু আমি অহা দিনবোৰৰ কাৰণে আমি এটা আমাৰ জনগোষ্ঠীৰ কাৰণে এটা সুকীয়া প্লেনিং এটা সুকীয়াভাৱে এটা নিৰ্ধাৰিত ৰূপ এটা নিৰ্ধাৰিত কৰিছোঁ আমি এটা কথা চিন্তা কৰিছোঁ যে BTC অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমাক প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ইয়াত দৰকাৰ আৰু যেতিয়া ইয়াত শান্তি সম্প্ৰীতি বজাই থাকিব আমাৰ মাইনৰিটি কমিউনিটিৰ আপোনালোকে জানে যে আমাৰ মাইনৰিটি কমিউনিটিৰ মানুহবিলাক শাৰীৰিকভাৱে কাম কৰি খোৱা মানুহ আমাৰ কমিউনিটি ইমান ডাঙৰ আশা নাই এটাই আমি শান্তি সম্প্ৰীতি ইয়াত থাকিব লাগে তো মই এটাই কথা কওঁ যে আমাৰ মুছলিম কমিউনিটিৰ বিশেষকৈ আজিৰ সমস্যা এটা আছে যে ৰাজনৈতিকভাৱে আমি 22% সেকেন্ড লাৰ্জেষ্ট হোৱাৰ পিছতো আমি কিন্তু ৰাজনৈতিক প্ৰতিনিধি আমি পঠাব পৰা নাই ইয়াৰ ক্ষেত্ৰত আমাৰ সংগঠন আৰু ৰাজনৈতিক চিন্তা শিবিৰত যিবিলাক প্ৰতিনিধি আছে তেওঁলোকৰ বিফল ৰাজনৈতিক সিদ্ধান্তৰ কাৰণে আমি আমাৰ প্ৰতিনিধি পঠাব পৰা নাই কিন্তু মই আশা কৰিছোঁ ইবাৰ অহা BTC ইলেকশ্যনত মই ভাবোঁ যে আমি সকলোৱে জানো যে BTC অঞ্চলৰ মুৰব্বী কোনবা ST সম্প্ৰদায়ৰ পৰা হ'ব হয়তো দৈমাৰী হ'ব বসমতাৰী হ'ব হয়তো আজি কংগ্ৰেছৰ পৰাও যদি BTC চিফ হয় আলী আহমেদ হ'ব নোৱাৰে কোনবা বেলেগ জেনাৰেল কাষ্ট হ'ব নোৱাৰে যদি বিজেপিৰ পৰা হয় হেতু হ'ব নোৱাৰে তো মই ভাবোঁ যে BTC অঞ্চলত আমি 22% পপুলেশ্যন আমি নিজে নিৰ্ধাৰিত কৰিব লাগিব যে BTCৰ মুৰব্বী কোনে হ'ব প্ৰমোদ বড়োই হ'ব নে হাগ্ৰামাই হ'ব নে আন কোনোবাই হ'ব তো আমি আৰু মই ব্যক্তিগতভাৱে আশা কৰোঁ যে আমি অহা দিনবোৰত আমাৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি বাছি ল'ম কাৰণ কিয় কৈছোঁ যে আমি ইয়াত আগন্তুক দিনত জীয়াই থাকিবৰ কাৰণে ইয়াত শান্তি সম্প্ৰীতি নিজৰ জনগোষ্ঠীৰ শিক্ষাত সামাজিকভাৱে উন্নতি অৰ্থনৈতিকভাৱে উন্নতি আৰু ৰাজনৈতিকভাৱে ইয়াত আমি সক্ৰিয়ভাৱে নিজৰ জনগোষ্ঠীক আগুৱাই লৈ যাবৰ কাৰণে আমি কোনবা না কোনবা BTC চিফ এজনক আমি আগতীয়াকৈ বাছি ল'ব লাগিব আৰু এইটো মই গোটেই BTC বাসী ৰাইজক আজি অনুৰোধ কৰিম এই আমাৰ সৰু এটা টকছৰ জৰিয়তে যে আপোনালোকে ভাবক চিন্তা কৰক যে কালি কোনবা কংগ্ৰেছত জিকিলেও কিন্তু বিজেপি তাত যাব পাৰে বিপিএফৰ তাত যাব পাৰে কোনবা নিৰ্দলীয় এটা যাব পাৰে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLৰ পাৰ্টিৰ জৰিয়তে যদি আমি কেণ্ডিডেট দিয়া হয় তাক যদি জিকোৱা হয়
আৰু আমি আশা কৰোঁ যে আমি আমাৰ নতুন চৰকাৰ 2025 যি চৰকাৰ আহিব তাত আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ পৰা আমি এজন প্ৰতিনিধি বা দুজন প্ৰতিনিধি হ'লেও আমি পাম। বিটিআৰ অঞ্চলত মাটি বাৰীৰ যি সমস্যা আপোনালোকৰ ওপৰতো সমস্যা আছে মাইনৰিটি জাতি হিচাপে, এইটোত কেনেকৈ সমাধান হৈছে বৰ্তমান? চাওক, এটা কথা কি যে BTC অঞ্চলত অকল মাইনৰিটি বুলি নহয়, মই যিমান দূৰ গম পাওঁ, মই ৰাজনৈতিকত সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হোৱাৰ পিছত মই দেখিছোঁ ইয়াত বড়ো ৰাইজৰ লগতে ৰাজবংশী হওক বা বাকী যিমানবোৰ জনগোষ্ঠী আছে সকলোৰে ভূমিৰ সমস্যা কিন্তু এটা ডাঙৰ সমস্যা। আৰু ভাৰত স্বাধীন হোৱাৰ পৰাই অসমত বিশেষকৈ ভূমিৰ সমস্যা এটা ডাঙৰ সমস্যা হৈ আছিলে। তো মই আমাৰ 4 বছৰ চৰকাৰত মই আপোনাক এটা জাষ্ট আমি আমাৰ কোকৰাঝাৰ চাৰ্কেলৰ এটা কথা কৈছোঁ, আমি ভোটগাঁও আঞ্চলিক ঈদগাৰ মাটি 15 বিঘা এলটমেণ্ট দিবৰ কাৰণে প্ৰপ'জেল পাছ কৰা হৈছে। আৰু ডাঙৰ কথা হ'ল যে আমাৰ ABMCৰ কেন্দ্ৰীয় কমিটিৰ যি অফিচ ভোটগাঁৱত আজি 17 বছৰত সেই মাটিটো এলটমেণ্ট দিব পৰা নাছিলে, কিন্তু আমাৰ চৰকাৰে আজি চাৰ্কেল অফিচৰ পৰা সেই প্ৰপ'জেলটো আমি এলটমেণ্টটো আমি পাছ কৰাই ল'লোঁ। আৰু আমি অহা 10-15 দিনত BTCৰ পৰা আমি এইখিনি অৰ্ডাৰ কপিটো আমি উলিয়াই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু উলিয়াই দিয়া হ'ব। আৰু চাওক, দাৰুল উলুম জামাত চলহাট মাদ্ৰাছা ঘোঁৰামাৰা এই মাটিখিনিও আমি প্ৰপ'জেলত পাছ কৰা হৈছে। মহাজনপাৰা মছজিদৰ মাটিখিনিও পাছ কৰা হৈছে, লগতে চালাগাটি জামে মছজিদখিনি পাছ কৰা হৈছে। আজি যদি চাওক, গোটেই BTC অঞ্চলত ক'ব গ'লে আমাৰ মুছলিম কমিউনিটিৰ কাৰণে কোনো এটা অহা আগৰ চৰকাৰে কিন্তু কোনো এটা সামাজিক বা কালচাৰেল এনেকুৱা কোনো ইনষ্টিটিউশ্যন বনোৱা নাছিলে। আজি মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায়ত পৰ্বতচৰাত লাফিকুল ইছলাম আহমেদ ভৱন এটা বনাই দিছোঁ। লগতে আপোনালোকে জানে বিজনী মাজৰাবাৰীত 50 লাখ টকাৰে লাফিকুল ইছলাম আহমেদ ভৱন এটা হ'বলৈ যাই আছে। আৰু ৰঙিয়া খণ্ডিগড়ত তামোলপুৰ খণ্ডিগড়ত আমি চাব যাই আছোঁ যে আমাৰ হজ ভৱন আমাৰ চিফ ছাৰ ডাঙৰীয়া কোৱা হিচাপে অহা 5 আৰু বা 3 তাৰিখৰ ভিতৰত এইখিনি ফাউণ্ডেশ্যন কৰিব। তো মই আপোনালোকক এটা কথা কওঁ যে আজি চাওক, আমাৰ BTC অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি ছুপাৰ 50 IS ছুপাৰ 50 উপেন্দ্ৰনাথৰ নামত বস্তুটো আগবঢ়াই লৈ যাই আছে। ইয়াত অকল বড়ো বুলি নহয়, গোটেই জনগোষ্ঠীয়ে কিন্তু আজি সেই স্কিমটোৰ বেনিফিটটো ল'ব পাৰিছে। তো মই এটাই কথা অনুৰোধ কৰোঁ যে সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰিবৰ কাৰণে চবৰ এটাই বস্তু দৰকাৰ, এইটো হ'ল শান্তি। যদি শান্তি নাথাকে আমি ইয়াত কেতিয়াও বসবাস কৰিব নোৱাৰোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা ডাঙৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল যে BTC অঞ্চলত কেনেকৈ আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। ধন্যবাদ থাকিল। এইবাৰ আপোনাৰ ওচৰত আহিছোঁ মই। যোৱা 2 দিনমান আগত মকিবুৰ ৰহমান তেখেতক UPPৰ তৰফৰ পৰা এজাৰ দিয়া হৈছিলে। কি কাৰণত এজাৰ দিয়া আছিলে আৰু এই মকিবুৰ ৰহমানে কোন আছিলে আচলতে? চাওক, তেখেতে এজন ধৰ্মীয় লাইনৰ মানুহ, তো সেই হিচাপে আৰু তো নন BTCৰ মানুহ। তেখেতৰ ঘৰ হৈছে দৰং জিলাত। নাজানো তেখেতে বৰপেটাত আহি পেলাই এটা পৰ্টেলত বহি কিয় প্ৰমোদ বড়ো ছাৰক তেনেকৈ ক'লে, নিশ্চয় ইয়াত কিবা উদ্দেশ্য আছে। তেওঁৰ উদ্দেশ্যটো আপোনালোকে গমেই পায়, নক'লেও হ'ব। তেওঁ বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈছে, মানে কেনেকৈ আমাৰ মাইনৰিটি মানুহখিনিক মানে বিভাজন কৰিব পৰা যায়। ইয়াত এটা কথা আপোনালোকে চাগে জানে, আমাৰ মাইনৰিটি মানুহখিনি বিশেষকৈ আৱেগিক হয়, ধৰ্মীয়ভাৱে অলপ আৱেগিক হয়। আৱেগিক হৈ পেলাই ডিচিশ্যনটো লয় ইলেকশ্যনৰ সময়ত। আৰু হাগ্ৰামাই সেই সুযোগটো লৈছিলে ইমান বছৰে। আৰু শিক্ষাৰ হাৰ যিহেতু আমাৰ BTCত কম আছিল, যাৰ কাৰণে হাগ্ৰামাই কিন্তু এই 70 বছৰে এই সুবিধাটো গ্ৰহণ কৰিছিলে। তো যাৰ কাৰণে মকিবুৰ ৰহমানক হায়াৰ কৰা হৈছিলে চাগে, তেখেতক তেনেকুৱা কথা ক'বলৈ দিয়া হৈছিল। নহ'লে কাৰণবিহীনভাৱে তেখেতে আহি পেলাই এনেকৈ প্ৰমোদ বড়ো ছাৰক থ্ৰেটিং দিয়াটো তাৰ কোনো হেৰি নাই। তেতিয়াতো যিটো নন BTC মানুহ আৰু কোনো ৰাজনীতিক দলৰ লগত তাৰ কোনো সম্পৰ্ক নাই, কোনো দলৰ মানুহ নহয়। কেতিয়াবা শুনা পাওঁ তেখেতে চামগুৰিত BJPৰ হৈ কেম্পেইন কৰিবলৈ যাব। আকৌ যোৱা BTR নিৰ্বাচনত আমাৰ হৈ পেলাই দুচাৰিটা কেম্পেইন কৰিছিল। মাজতে তেওঁ BPF না BJPৰ লগত BJP কোনোবা নেতাৰ লগত কথা পাতোঁতে কিবা এটা অডিঅ' ভাইৰেল হৈছিলে।
তেনেকুৱা ধৰণৰ মানুহ তেওঁলোক হৈছে একচুৱেলি দালাল শ্ৰেণীৰ মানে এক শ্ৰেণীৰ দালাল হয় মানে বিৰোধীৰ পৰা মোটা অংকৰ ধন ল'ব আৰু যিহেতু হাগ্ৰামাই বস্তু বুজি পায় যে আমাৰ সংখ্যালঘু মানুহখিনি ধৰ্মীয় সংখ্যালঘু মানুহখিনি অলপ ধৰ্মীয়ভাৱে আৱেগিক হয় সেইকাৰণে এনেকুৱা মানে হাজিৰ ড্ৰেছটো মাজে মাজে পিন্ধে দেখিছে আপুনি তো তেনেকুৱা মানে ভাবিছে যে এনেকুৱা দালাল শ্ৰেণীৰ কিছুমান মৌলবী টাইপৰ মানুহ আনি পেলাই যদি আমি সংখ্যালঘু এৰিয়াত আৱেগিক অলপ ভাষণ দিয়াৰ কাৰণে যদি আমি হেৰি কৰোঁ তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আৱেগিক হৈ পেলাই ভোটটো ডাইভাৰ্ট কৰিব কিন্তু সেইটো সুযোগ এইবাৰ তেওঁলোকে নাপাব কাৰণ আমাৰ মাইনৰিটি অঞ্চলখিনিত যথেষ্ট মানে শিক্ষাৰ হাৰ যথেষ্ট বাঢ়িছে এতিয়া প্ৰত্যেকটা গাঁৱত আমাৰ যথেষ্ট শিক্ষিত ল'ৰা যুৱক যুৱতী আছে তেওঁলোকে নিশ্চয় বৰ্তমান আগৰ যি 17 বছৰৰ যি শাসনকালত যি দুৰ্নীতি বা যি ভ্ৰষ্টাচাৰ বা যি অপশাসন বা যি হত্যাকাণ্ড যি হিংসা প্ৰতিনিধিত্ব হৈ আছিলে সেই বস্তুখিনি তেওঁলোকে নিজ চকুৰে দেখিছে উপলব্ধি কৰিব পাৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতে হওক আগত আপোনাৰ কি আছিলে মানে আপোনাৰ নন BTC গৈ পেলাই আপোনাৰ শিক্ষা গ্ৰহণ কৰিব লাগিছিলে এতিয়া আপোনাৰ প্ৰত্যেকখন গাঁৱতে আপোনাৰ জাতীয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ইংলিছ মিডিয়াম অসমীয়া মাধ্যমৰ পৰা আৰম্ভ কৰি ইংলিছ মিডিয়ামৰ স্কুল গঢ়লৈ উঠিছে আপোনাৰ হাই স্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে আপোনাৰ মেডিকেল প্ৰাইভেট নাৰ্ছিং হোমৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি এতিয়া আপোনাৰ লোকেলতো উপলব্ধ গতিকে মানুহখিনি এতিয়া শিক্ষিত আমাৰ যিখিনি যুৱ সমাজ আছে যুৱ সমাজে বুজি পাইছে যে EPPL ৰ বাহিৰে বেলেগ কোনো মানে হেৰি নাই কাৰণ EPPL ৰ যিটো ৰাজনীতি আৰু BPF ৰ ৰাজনীতি সম্পূৰ্ণ বেলেগ তাৰ কাৰণে মুকিবুৰ ৰহমানক তেনেকৈ মানে ডিভাইড কৰাৰ কাৰণে বা সেই সুযোগটো গ্ৰহণ কৰাৰ কাৰণে হয়তো হায়াৰ কৰিছিলে কিন্তু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ আমাৰ সংখ্যালঘু ৰাইজ বুজি পাইছে এইটো কেতিয়াও এনেকৈ মানে যি সংঘৰ্ষ যি 2008 বা 2012 2016 যি সংঘৰ্ষ হৈছিলে নিশ্চয় তেনেকুৱা উচতনিমূলক মন্তব্যৰ পিছতে কিন্তু এই ঘটনাবিলাক ঘটিছিল যেনেকৈ প্ৰমীলানী ব্ৰহ্ম ডাঙৰীয়ানী আগদিনাখন এটা উচতনিমূলক ভাষণ দিলে পিছদিনাখন মানে ঘটনাটো ঘটিল তো তেনেকুৱা এটা কিবা নিশ্চয় কৰিব তেওঁলোকে পৰিকল্পনা কৰিছিল কিন্তু সেইটো আমি সফল হ'বলৈ নিদিওঁ আমাৰ সংখ্যালঘু জনগণ এতিয়া সজাগ হৈছে সচেতন হৈছে আৰু যেহেতু শিক্ষাৰ হাৰটো বাঢ়ি গৈছে শিক্ষাৰ হাৰ বাঢ়ি গ'লে অট'মেটিক আপোনাৰ ৰাজনীতিৰ বাবেই হওক বা অন্য দিশত সকলো দিশতে আগবাঢ়ি যায় গতিকে এই অপশক্তিবিলাকক আমাৰ সংখ্যালঘু ৰাইজে এইবাৰ কোনো পধ্যে প্ৰশ্ৰয় নিদিয়ে আৰু এই শান্ত BTR কেতিয়াও অশান্ত কৰিবলৈ নিদিয়ে এইখিনি আমি ক'ব পাৰোঁ আমাৰ যেহেতু আমি ডোৰ টু ডোৰ আমি প্ৰগ্ৰাম কৰি আছোঁ আমি গৈ আছোঁ চবৰ লগত আমি কথা বতৰা পাতি আছোঁ কিন্তু আমি যিটো ফিডবেক পাইছোঁ ৰাইজৰ পৰা যথেষ্ট বিপুল হোৱাৰে পাইছোঁ ইতিমধ্যে আপোনালোকে দেখিছে প্ৰতিনিয়ত শ যুৱক যুৱতী আপোনাৰ যোগদান কৰি আছে নতুন ভোটাৰ যিখিনি আছে 90% আমাৰ লগত আছে 90% বড়োই হওক অনবড়োই হওক BPFৰ যুৱ নেতা এজন আছে কামাল আজাদ তেখেতেও বহুত কথা মন্তব্য দিয়ে UPPLৰ ওপৰত আপোনালোকৰ ওপৰত তেখেতৰ কথা কিমান কি কয় আপুনি মই এই বিষয়ে কামাল আজাদ ডাঙৰীয়া কথাখিনি ক'ম আপুনি চাওক কামাল আজাদ ডাঙৰীয়া BTC অঞ্চলত মই বিশেষকৈ যিখিনি জানো তেওঁৰ কোনো সামাজিক কামৰ লগত আৰু কোনো সংগঠনৰ লগত জড়িত নাছিলে UPPL ইয়াত BTC ইলেকশ্যনত অন্তৰ্ভুক্ত সময়ত আমি কামাল আজাদক লগ পাইছিলোঁ আৰু সেই সময়ত আপুনি জানে কামাল আজাদ UPPLৰ এজন সক্ৰিয় কৰ্মী আছিলে আৰু কামাল আজাদ ডাঙৰীয়াক এটা সময়ত UPPL পাৰ্টিয়ে তেওঁক MLA সমষ্টি কলাইগাঁৱৰ কাৰণে টিকেট দিছিলে ইভেন তেওঁক যিখিনি সহায় সহযোগিতা লাগে আমি গোটেই মাইনৰিটি কমিউনিটি লিডাৰবিলাক আমি লাগি গৈছিলোঁ কামাল আজাদক আমি ইলেকশ্যনত জিকাবৰ কাৰণে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এইটো যে ইলেকশ্যন যিটো পাৰ্টিৰ পৰা ইলেকশ্যন টিকেট লৈ ইলেকশ্যন খেলিলে আৰু তেওঁ আজি যদি হয়তো জিকি গ'লে হয় আজি আমাৰ UPPL পাৰ্টিত থাকি গ'লে হয় আৰু যি পাৰ্টিৰ এগেইনষ্টত তেওঁ ইলেকশ্যন খেলিছে সেই ইলেকশ্যন পাৰ্টিটো হ'ল BPF মই বুজি নাপালোঁ কামাল আজাদ ডাঙৰীয়া যে ইলেকশ্যন যি হাৰাৰ পাছত BPF তেওঁলোকৰ কাৰণে কিয় ইমান ভাল হৈ গ'ল নিজে বুজিব লাগে যে মই যিটো পাৰ্টিৰ এগেইনষ্টত মই ইলেকশ্যন খেলিছোঁ সেইটো পাৰ্টি মই হাৰি গ'লোঁ আৰু তাতে মই গ'লোঁ তো মই এটা কথা কওঁ আজি চাব যে কামাল আজাদ ডাঙৰীয়া ইমান একদম BTC অঞ্চলত ইমান একদম পপুলাৰৰ মানুহ নহয় একো নহয় তাৰ কোনো সামাজিক বা কোনো সাংগঠনিক কোনো স্থিতি নাই তেওঁ এটা ছিংগল মানুহ অলপ পঢ়া শুনা কৰিছে আৰু নিজক ভাবে যে গোটেই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ সি নিজৰ এজন প্ৰতিনিধি আজি চাওক তেওঁতকৈ ডাঙৰ লিডাৰ খাম্পা বৰদুৱাৰী ডাঙৰীয়া আমাৰ পাৰ্টিত আহিলে চন্দন বৰ্মা ডাঙৰীয়া আহিলে হিতেশ আহিলে আৰু লগতে কিমান BPFৰ ৰথী মহাৰথী আজি আমাৰ UPPL চৰকাৰৰ ভাল পাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত ৰাজনৈতিক ভাৱে আগবাঢ়ি আহিছে তো আমি ভাবোঁ কামাল আজাদ ডাঙৰীয়া
আমাৰ একো ফেক্টৰ বুলি মই কোৱাই নাই কামাল আজাদ ডাঙৰীয়া এটা নমুনা হয় ই এতিয়া BPF-ত যাই পিনে BPF-ৰ যিখিনি ভাল ভাল মানে লিডাৰ আছে তেওঁলোকৰ কাৰণে মূৰৰ কামৰণি হৈ গৈছে এতিয়া মই ক'ব যাওঁ যদি BPF-ৰ ভিতৰৰ কথা কওঁ আজি শাহজাহান কামাল আজাদ ডাঙৰীয়াৰ কাৰণে BPF-টো ধ্বংস হ'বলৈ যাই আছে আজি আমি সৌভাগ্য যে আমি আমাৰ দলৰ পৰা এনেকুৱা দুজন মানুহক আমি ওলাই দিছো যে দুজন মানুহ তেওঁলোকৰ ব্যক্তিগতভাৱে নিজৰ জীৱনত একো কৰিব নোৱাৰে আৰু সামাজিক আৰু ৰাজনৈতিকভাৱে জাতিটোক একো দিব নোৱাৰে আপোনাৰ ওচৰত আহিছো মই নিৰ্বাচনৰ বতৰ আহিছে বহুতে বহুত কথা কয় এই মুহূৰ্তত দুদিনমান আগত আমি দেখা পাইছোঁ যে হাগ্ৰামা মহিলাৰী যে নেতৃত্বত BPF দল আৰু GSP নব হীৰাখৰণীয়া মিত্ৰজোঁট মানে এলায়েন্সত ইলেকশ্যন খেলিব বুলি আমি শুনা পাই আছোঁ এইটোৰ বিষয়ে আপুনি কি ক'ব এইটো কথা মই অলপ এইটো এনেকৈ মই ক'ব বিচাৰিছোঁ আচলতে এই BTR বা BTC অঞ্চলত আপোনাৰ বড়ো অনাপৰ সৃষ্টি কোনে কৰিছিল বড়ো অনাপৰ সৃষ্টি কৰাৰ মেইন মানুহটো হ'ল হাগ্ৰামা মহিলাৰী বড়ো অনাপৰ যিটো আৰু এই হীৰাখৰণীয়া বড়ো অনাপৰ কৰি দুবাৰ MP হ'ল দুবাৰ MP হৈ সি BPF-ৰ লগত নিৰ্বাচন খেলি সি BPF-ক হেৰুৱাই ই MP হ'ল আজি সেই ব্যক্তিটো হাগ্ৰামা মহিলাৰ ইমান আপন হ'ল যে এই দুটা দলে একলগত হৈ মানে নিৰ্বাচন খেলিব লগা হ'ল আজিৰ তাৰিখত মই এটা কথা কওঁ এই দুটা দল কিয় BPF-ৰ লগত যদি আৰু কোনোবা দল যোগ হয় BTC-ত যে চৰকাৰ কৰিব নোৱাৰে এইটো আজি আপোনাক মই স্পষ্ট কৰি দিছোঁ কাৰণ এই যি GSP নামৰ যি দল এই দল বুলি দলটোহে আছে দলৰ কিন্তু কাৰ্যকৰ্তা নাই কাৰ্যকৰ্তা এজনো নাই আপুনি গ্ৰাছৰুটলৈকে মানুহ নাপাব এটা ৰাজনৈতিক দল যদি আপুনি নিৰ্বাচনত জিকিব লাগে বুথ লেভেলত আপুনি মানুহ থাকিব লাগিব এই GSP নামৰ দলটো বুথ লেভেলত কোনোবা মানুহ আছে নেকি চাবচোন যিখিনি আছিল আমাৰ দলত জইন কৰিলে আজিৰ তাৰিখত BPF-ৰ বাঘা বাঘা লিডাৰখিনি আমাৰ দলত আহি গ'ল BPF-ৰ তেনেকুৱা লিডাৰ নাই আজি এই দুটা সৰু সৰু দল যদি একলগত হয় তথাপি UPPL-ৰ লগত টক্কৰ দি UPPL-ৰ লগত যে UPPL-ক হেৰুৱাই যে আজি এই BTC-ত চৰকাৰ গঠন কৰিব এইটো সপোন দেখি আছে সিহঁতে আচলতে সপোন দেখা যেন মোৰ অনুভৱ হৈছে আজি হাগ্ৰামা মহিলাৰী এই নিৰ্বাচনৰ পিছত BTC-ত BPF দল বুলি দলে নাথাকিব আৰু হাগ্ৰামা মহিলাৰী মই ভাবোঁ আজিৰ তাৰিখৰ পৰা এই নিৰ্বাচনৰ পিছৰ পৰা ৰাজনৈতিকভাৱে সন্ন্যাস ল'ব লাগিব এই হাগ্ৰামা মহিলাৰী কাৰণ হাগ্ৰামা মহিলাৰী যি সপোন দেখি আছে এই সপোনটোতো পূৰা নহয় কাৰণ আজিৰ তাৰিখত ৰাইজে গম পাই গৈছে সাধাৰণ ভোটাৰে গম পাই গৈছে আৰু ভোটাৰ ৰাইজে মোৰ সেইকাৰণে ভাল লাগিছে যে আচলতে ভোটাৰ ৰাইজবিলাক আজি সচেতন আমাৰ অঞ্চলৰ ভোটাৰ ৰাইজবিলাক সচেতন সেইকাৰণে মোৰ ভাল লাগিছে যে সচেতনৰ কাৰণেই যে আজি আমাৰ UPPL দলটোক আঁকোৱালি লৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া কাৰ্যকলাপবিলাক ভাল পাইছে সেই কথাটো মই অনুভৱ কৰিছোঁ আজিৰ তাৰিখত মই কৈছোঁৱে যে আজিৰ তাৰিখত UPPL দলটো ইমান ষ্ট্ৰং হৈছে ইমান শক্তিশালী হৈছে অসমৰ ভিতৰত ৰাজনৈতিক দল হিচাপে আঞ্চলিক ৰাজনৈতিক দল হিচাপে শক্তিশালী দল হৈছে UPPL দল য'ত আমাৰ ৰাজ্যসভাৰ সাংসদ আছে লোকসভাৰ সাংসদ আছে আমাৰ অসমত মন্ত্ৰী আছে আমি কাউন্সিলত চৰকাৰ চলাই আছোঁ আৰু আপুনি যিটো কুৱেশ্যন মোক কৰিছে যে আজি GSP আৰু BPF একলগ হ'ব লগা কি হ'ল তেনে চাওক যি BPF আৰু আগৰ যদি আপুনি যিহেতু আপুনি সাংবাদিকতাত বহুত দিন এক্সপিৰিয়েঞ্চ আছে অভিজ্ঞতা আছে আপুনি আগৰ বাইটবিলাক চাবচোন এই হীৰাখৰণীয়াই হাগ্ৰামা মহিলাৰীক কৈছিলে যে অস্ত্ৰ লৈ এই হাগ্ৰামা মহিলাৰ জনজনী অস্ত্ৰ লৈ BTR অঞ্চলত মুক্তভাৱে ঘূৰে এই কথাটো কোনে কৈছিল হীৰাখৰণীয়াই কৈছে আপুনি পুৰণা বাইটবিলাক চালে এই হীৰাখৰণীয়াই সেই বাইটবিলাক পাব BTR-ত মুক্তভাৱে অস্ত্ৰ জনজনী চলাই আছে বুলি হাগ্ৰামা মহিলাৰীক অভিযোগ কোনে কৰিছিল এইজন হীৰাখৰণীয়াই কৰিছিল আজি এই হীৰাখৰণীয়া আৰু এই হাগ্ৰামা মহিলাৰী ইমান আপন হৈ গ'ল যে সিহঁতৰ মাজত ইমান মধুৰ সম্পৰ্ক হ'ল আৰু সিহঁতে কৈছিল আপোনাৰ ওচৰতে হয়তো সেই বাইটখিনি আছিল যে BPF-এ অকলে নিৰ্বাচন খেলিব BPF-এ অকলে নিৰ্বাচন কৰিলে আজিৰ তাৰিখত আপোনালোকে চালে সিহঁতৰ সাহস নাই সিহঁতে এতিয়া ভয় খাইছে GSP-ক লগত ল'ব লগা হৈছে কাৰোবাৰ নেঙুৰ ধৰিব লগা হৈছে আজি GSP-ৰ নেঙুৰ ধৰিব লগা হৈছে GSP-ৰ নেঙুৰ ধৰিও তথাপি যে BTC-ত চৰকাৰ গঠন কৰিব নোৱাৰিব এইটো নিশ্চিত আৰু কনফাৰ্ম দিলোঁ খালি নিৰ্বাচন
আপুনি আহক নিৰ্বাচনত আপোনালোকে চাব যে UPPLটো আচলতে কিমানখিনি সমষ্টিত জিকি যায় আৰু আমি ভাবিছোঁ এইবাৰ আমি অকলে যে চৰকাৰ কৰিম এইটো অলৰেডি জল পট হৈ গৈছে অকল নিৰ্বাচনটো আনুষ্ঠানিকতা বাট আছে আনুষ্ঠানিকতাৰ পিছত চাব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব আমাৰ UPPL দলৰে চৰকাৰ হ'ব যোৱা দুদিনমান আগত আমি এটা নিউজ মিডিয়াত দেখা পাইছোঁ আমাৰ নিউজ মিডিয়াটো দিয়া গৈছে হাগ্ৰামা মহিলাৰী তেখেতে কৈছিলে যে UPPL 3 নম্বৰতে থাকিব BPP 1 নম্বৰ সেকেন্ড BJP UPPL 3 নম্বৰ কি ক'ব যিমান এই 2020ৰ পিছত যিমান নিৰ্বাচন হৈছে গোটেইখিনি নিৰ্বাচনত কিন্তু BPF হাৰিছে BPF নিৰ্বাচনৰ আগত জিকা থাকে প্ৰতিটো নিৰ্বাচনৰ আগত BPF জিকা থাকে সপোন দেখে যে আমি চৰকাৰ কৰিম আমি অমুক হ'ম যোৱা আমাৰ যি MP হ'ল MP নিৰ্বাচনত আপোনালোক যে চাইছে কুকৰাঝাৰ যি লোকসভা নিৰ্বাচন হ'ল সেই লোকসভা নিৰ্বাচনতো চাইছে যে BPF চৰকাৰ কৰিব এই হ'লে মানে BPF চৰকাৰ নহয় BPFৰ MP জিকিবই মানে BPFৰ যি কেণ্ডিডেট আছে সি জিকিবই মানে BPFৰ MP টো কুকৰাঝাৰৰ পৰা নিশ্চিত তেনেকুৱা ধৰণৰ কিছুমান ক'লে আজি তাৰিখত চালে আপোনালোকে আজি তাৰিখতো BPF হাৰিলে MP টো হাৰিলে সেকেন্ড আমাৰ সিদলিৰ যি উপনিৰ্বাচন হ'ল সিদলিৰ যি বিধায়কৰ উপনিৰ্বাচন হ'ল সেই উপনিৰ্বাচনৰ আগতো এই BPF বোলে জয়ী হয় BPF মানে তাতে উপনিৰ্বাচনত সিদলি সমষ্টিত জয়ী হ'ব নিৰ্বাচনত কি ৰিজাল্টটো আহিল কি হ'ল এটা হাৰি গ'ল মই কৈছোঁ নহয় নিৰ্বাচনৰ আগত সিহঁতে সপোন দেখে জয়ী বুলি কিন্তু নিৰ্বাচনটো শেষ হোৱাৰ পিছত সিহঁতে যে হাৰি যায় তেতিয়াহে গম পোৱা যায় এইটো সপোন দেখা ভাল সপোন চাই থাকক ময়ো ভাবোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সপোনটো চাই থাকক বা হাগ্ৰামা দলৰ লগত থকা জড়িত ব্যক্তিসকল বা BPFৰ যি নেতা কৰ্মী আছে সপোন চাই থাকক আপোনাৰ যি 17 বছৰ শাসনকাল চলাইছে ৰাইজে অতিষ্ঠ হৈছে ৰাইজে আৰু আপোনালোকক গদিত বহিব নিদিয়ে এইটো আপোনালোকে খাটাক আৰু ৰাইজে আপোনালোকৰ যি 17 বছৰ শাসনকালৰ যি অপকৰ্ম সেই অপকৰ্মৰ ফল ভুগি আছে আসলে এটা কথা কোৱা হয় যে পাপ কৰিলে আপোনাৰ সেই ফলটো ভুগিব লাগে এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমান দিনে 17 বছৰ পাপ কৰিছিল এই পাপৰ ফল এতিয়া ভুগি আছে মই এইটো কথাই ক'ম যে হাগ্ৰামা মহিলাৰী এইটো পাপৰ ফলটো ভুগি আছে আসলে মই আপোনাৰ ওচৰত আহিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈ থাকে কি যোৱা 17 বছৰ যি হাগ্ৰামা মহিলাৰী চৰকাৰ আছিলে এই চৰকাৰৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ থকাৰ সময়ত মাইনৰিটিক কোনো কিছুৱে একো কাম কৰি দিয়া নাই এইটো কথাটো কিমান সঁচা হয় কথাটো ভালকৈ বুজি পোৱা নাই হাগ্ৰামা কৈছে প্ৰমোদ বড়োৱে কৈ থাকে সঁচাকৈ হাগ্ৰামা মহিলাৰীয়ে 17 বছৰত তাৰমানে একো কৰি দিয়া নাই মাইনৰিটিৰ কাৰণে একো কাম কৰি দিয়া নাই এইটো হয় না নহয় হয় ইতিমধ্যে মই ইয়াৰ আগত আপোনাক কথাখিনি আমি কৈছিলোঁ যে আজি আচলতে যদি আমি চাবলৈ যাওঁ কথাখিনি মানে একেবাৰে নুই কৰিব নোৱাৰি চিৰসত্য কথাৰ নিচিনা হৈ গৈছে যে মাইনৰিটি অঞ্চলসমূহত একচুৱেলি যে BPF একো কৰা নাছিলে এই কথাটো কেৱল খালি আমাৰ মুখৰ কথা নহয় এইটো আপোনালোকে যদি গাঁৱত যায় বা যি অঞ্চলসমূহত যায় নিশ্চয় আপোনালোকে নিজ চকুৰে চাবলৈ পাব যে মানে চাবলৈ পাইছিল যে BPF যে মাইনৰিটি অঞ্চলসমূহত ঠিক তেনেকুৱা কোনো কাম কৰা নাছিল তো আজিৰ দিনত আমাৰ UPPL চৰকাৰে মাইনৰিটি অঞ্চলসমূহত যি ধৰণে কাম কাজ কৰি আছে মই ভাবোঁ BPF যি কাম কৰিছিল তাতকৈ মানে 17 বছৰ যিখিনি কাম কৰিছিল যদি আমি এইটো ভাগ কৰিবলৈ যাওঁ এই 4 বছৰত UPPL যিখিনি কাম কৰিছে মানে সেইখিনি বস্তু BPF মানে হিচাপত আমি আঙুলিতো ল'ব নোৱাৰোঁ মানে এনেকুৱা এটা কথা আৰু কি আপুনি যেহেতু প্ৰমোদ বড়োৰ লগত বহুত দিন কাম কৰিলে কেনেকৈ পাইছে এতিয়া বৰ্তমান প্ৰমোদ বড়োৰ লগত কাম কৰি আজি যদি মই ক'বলৈ যাওঁ যে আমাৰ BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰ তেখেত এজন ডাইনামিক লিডাৰ হয় আৰু তেখেতৰ যি মনোভাৱ তেখেতৰ যি চিন্তা চৰ্চা তেখেতে ভাবিছে বা তেখেতৰ যে মানে মনৰ যি ইচ্ছা যে আমি এইখন BTR অঞ্চলত আমি যিমান জাতি জনগোষ্ঠী আছোঁ সকলোৱে আমি সমিল মিলেৰে আমি আগবাঢ়ি যাম আৰু এইখিনি বস্তু আমি মানে চিফ ছাৰৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি দেখিবলৈ পাইছোঁ তো এইটো আপুনি যদি চাই বা মাননীয় প্ৰমোদ বড়ো ছাৰৰ যদি আপোনাৰ যি কামৰ যি মানে ইচ্ছা মাইনৰিটি সকললৈ আগবঢ়াই লৈ যোৱাৰ যি মানে তেখেতৰ যি ইচ্ছা বা আকাংক্ষা সেইখিনি বস্তু যদি আপুনি চাবলৈ যায় মানে নিশ্চয় পাব যে আমাৰ মাইনৰিটি সকলোতে আগবঢ়াই লোৱাৰ এটা মানে যি পন্থা এইটো তেওঁ কৰি আছে তাৰ এটা বাস্তৱ কথা মই ক'বলৈ বিচাৰিছোঁ
এটা কোনো মই ক'ব বিচাৰোঁ আপুনি কওক মানে যি মানে আগবঢ়াই যি লোৱাৰ যি মানে এটা মানে মানে তেখেতসকলৰ যি মানে ইচ্ছা সেইটো চাওক আজি যদি আমি ক'বলৈ যাওঁ যে আমি এইখন অঞ্চলত বসবাস কৰিছিলোঁ আমি এনেকুৱা এটা চিন্তাত আছিলোঁ যে মানে মোৰ ঘৰৰ পৰা যদি কোনো এজন মানে ভাই ককাই ওলাই গৈছে তেখেতে আকৌ সন্ধিয়া ঘূৰি আহিব নে নাই এনেকুৱা এটা সমস্যাত আমি বিশেষকৈ মানিয়তীসকলে ভুগি আছিলোঁ তো আজিৰ দিনত আমাৰ ভাই ককাই ঘৰৰ পৰা ওলাই গ'লে আমাৰ সেই কথাটো চিন্তা কৰিব নালাগে মানে তেখেতে আমি এনেকুৱা এটা নিশ্চিন্ত থাকোঁ যে তেখেতে নিশ্চয় কিবা এটা কৰি তাৰপিছত তেওঁ মানে ঘৰত আহিব পাৰিব কিবা এটা ইনকাম কৰি তেওঁ ঘৰত আহি আছে আৰু আগত আমি তেনেকৈ ভাবিছিলোঁ তেওঁ ঘূৰি আহিব নে নাই এইখিনি বস্তু আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ মানিয়তীসকলৰ কাৰণে কিছু কাম কৰিছে বুলি মই ভাবোঁ আজি চাওক এটা কথা আমি এনেকুৱা পাই আছোঁ যে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যি ভাল কাম কৰি আছে BPF তাৰ বিৰোধিতা কৰি আছে মাইনৰিটিসকলৰ কাৰণে যিখিনি কাম মানে তেখেতে আগবঢ়াই লোৱাৰ যি ইচ্ছা কৰি আছে আমি দেখিবলৈ পাইছোঁ BPFৰ আমাৰ মাইনৰিটি যিসকল মানে কৰ্মী আছে তেখেতসকলে ইয়াৰ বিৰোধিতা কৰা আমাৰ পৰিলক্ষিত হৈছে যেনেকুৱা সেইদিনা আমি চাবলৈ পালোঁ BPFৰ মানে কিছুমান মাইনৰিটি মানে লিডাৰ্ছে কৈ আছে যে মানে আমাৰ যি মানে এটা ইতিমধ্যে মানে 5টা ডিষ্ট্ৰিক্টত আমাৰ মানে কি কয় খজ ভৱন মানে বনোৱাৰ কাৰণে যি মানে এটা নক্সা যি মানে ছাৰে প্ৰমোদ বড়ো ছাৰে মানে ইতিমধ্যে মানে ৰাইজৰ ওচৰত এৰি দিছে সেইখিনি বস্তু এনেকুৱা এটা মেছেজ আহি আছে BPFৰ বা তেনেকুৱা কিছুমান মানুহৰ পৰা এইটো মানে যেন গ্ৰহণ কৰিব পৰা নাই আজি চাওক কিমান তল খাবৰ কথা হ'ব পাৰে আজি BPFৰ যিসকল মাইনৰিটি ইয়াত মানে তেওঁলোকে মানে মাইনৰিটিসকলৰ কাৰণে মানে ইমান মানে 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 কি কয় এইটো মানে মাইনৰিটিসকলৰ কাৰণে BPFৰ কৰ্মীসকল ইমান ভাল কাম কৰি আছে আজি প্ৰমোদ বড়ো ছাৰে যে এটা খজ ভৱন 5টা জিলাত কৰাৰ কাৰণে যে এটা মানে মনৰ যি ইচ্ছা মানে আমাৰ যি মানে দাবী এইখিনি প্ৰতিফলিত কৰিবলৈ গৈ আছে এইটো সেইটো সহ্য কৰিব পৰা নাই তো সেইকাৰণে এইটো এটা মাইনৰিটি আমাৰ কাম কৰাৰ কাৰণে আমাৰ চিফ ছাৰ এইটো কৰি আছে তো আমি ভাবোঁ যিমানে BPFে মানে এইবিলাক কথা কৈ নাথাকক কিয় যিটো সত্যই ইয়াত আৰু অসত্য কেতিয়াও কৰিব নোৱাৰিব এইটো এটা কথা তাৰপিছত আৰু এটা কথা আহি গৈছে যে আজি লেণ্ডৰ কথা যদি আপুনি ক'বলৈ বিচাৰে আজি আমাৰ এই মানে যিসকল মানে জেনেৰেল এৰিয়াত যিসকল মানে বসতি কৰি আছে আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ UPPL চৰকাৰৰ ফালৰ পৰা যেতিয়া লেণ্ডৰ মানে যিটো কাম মানে মাটি বাৰী কাম কৰাৰ কাৰণে যিটো মানে তেখেতৰ ইচ্ছা আমি দেখিলোঁ তেখেতে এটা ছেটেলমেণ্ট দিয়াৰ এটা পলিচি কৰিলে সেইটোতো BPFৰ কৰ্মীসকলৰ মাইনৰিটি মানে কৰ্মীসকলৰ মানে বিৰোধিতা তেখেতে কৈ থাকিলে আপোনালোকে চাব পাৰিছে কিজান চাইছে কিজান যোৱা বাই ইলেকশ্যনত তেখেতে মানে এনেকুৱা কৈছে যে এইবিলাক এটা ছেটেলমেণ্ট দিছে 2 বছৰ বা 3 বছৰ পিছত এইবিলাক ফিনিছ হৈ যাব এনেকুৱা এটা কথা মানে তেখেতসকলে কৈ মানে সেইখিনি কামো সিহঁতে মানে ল'ব পৰা মানে মানে এনেকুৱা ভাবি আছে যে এইটোও নহয় তেওঁ ভাল কাম কৰিছে ভাল কামৰ বিৰোধিতা কৰিব লাগে তো আজি চাওক সেইখিনি বস্তু মানে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই তো আজিৰ দিনত সেইখিনি বস্তু আমি পাবলৈ সক্ষম হৈছোঁ মই এটা উদাহৰণে আপোনাক দিওঁ এইটো এটা মানে আপোনাৰ যেতিয়া BTCত আমাৰ বাই ইলেকশ্যন আগত যে BPFৰ যে আমাৰ মাইনৰিটি লিডাৰ্ছসকলে যে কৈছিলে যে মানে প্ৰমোদ বড়োৰ যিটো মানে আপোনাৰ ছেটেলমেণ্ট দিয়ে যে 3 বছৰ ভেলিডিটি তাৰপিছত নাথাকে তাৰ বাস্তৱ প্ৰমাণ আজি সেই মানুহসকলক আজি সেই মাটিখিনি এলটমেণ্ট পাবলৈ সক্ষম হৈছে এইটো এটা প্ৰমাণ আপুনি চাব পাৰে ইয়াতে আপোনাৰ সেই যিয়ে ছেটেলমেণ্ট পাইছিলে তেখেতসকলক মানে খাজনা ৰচিদ পালে ইয়াত যে খাজনা ৰচিদ দিলে এই যে খাজনা দি আহিছে মাটিটো এতিয়া এনেতো পোৱা নাই তা আজি সেই মাইনৰিটি BPFৰ লিডাৰ্ছসকলে মানে আমাৰ মাইনৰিটি মুছলমানসকলক যাতে এনেকৈ মানে বিপাঙত যাতে নেপেলায় তাৰ কাৰণে মই আহ্বান জনাম UPPলে যিখিনি কাম কৰি আছে তেওঁলোকে সহমত কৰিব লাগে মাইনৰিটিসকলক যাতে মানে বিপদৰ পিনে যাতে টানি লৈ নাযায় BPFে যেনেকৈ আমাক যোৱা 17 বছৰত মানে যি মানে আমাক মানে শোষণ কৰিলে তা আমাৰ UPPL চৰকাৰে বা প্ৰমোদ বড়ো ছাৰে আমাৰ মাইনৰিটিসকলৰ কাৰণে এইখিনি কাম কৰি আছে আৰু কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আছে তো মই হয়তো সদস্যক এইখিনি ক'ব বিচাৰিম যে আমি মাইনৰিটিসকল এতিয়া মানে শিক্ষা দীক্ষাৰ কথা আগবাঢ়িছে সকলোৱে বুজি পায় তেখেতসকলে নিশ্চয় এই BPFৰ এই মানে মাইনৰিটি কিছুমান যিবিলাক কথা তেওঁলোকে নিজেই নিজৰ মানে মানে নিজৰ কথাত মানে ধৰা খাই আছে যে এইবিলাক একচুৱেলি মিছা কথা হয় সেইকাৰণে মই ভাবোঁ অহা আগন্তুক দিনবোৰত UPPL এক শক্তিশালী দল আৰু ৰাইজে ইয়াক গ্ৰহণ কৰি লৈছে তাৰ এটাই কাৰণ UPPলে ৰাইজৰ কাৰণে কাম কৰিছে বিশেষকৈ মাইনৰিটিসকলৰ কাৰণে যিখিনি কৰিবলৈ কৰিছে ইয়াত এটা কথা আহি গৈছে এতিয়া চাওক BPFৰ মাইনৰিটি লিডাৰসকলে এনেকৈ কৈ আছে
যে এই যে মানে মাটিৰ যে সেটেলমেন্ট দিলে এইখিনি বস্তু আপোনাৰ কেৱল মাত্ৰ জেনাৰেল এৰিয়া থেকে দিলে, বেল এণ্ড ব্লকক কিন্তু দিয়া নাই। তেখেতসকলে এনেকুৱা এটা পলিচি লৈ মানে সিহঁতে মানে ৰাইজৰ মাজত মানে এটা ভুল ব্যাখ্যা দি আছে। তো আজিৰ দিনত চাওক বেল এণ্ড ব্লকৰ কথাটো যদি ক'বলৈ যোৱা হয়, তেখেতসকলেও জানে ইয়াৰ আইন কি, ইয়াৰ নিয়ম কি, কেনেকৈ মানুহে পাব, কেনেকৈ নাপাব। তো এইখিনি কথা তেখেতসকলেও জানে। আজি পলিচি সিহঁতে সেইটো লৈ আছে, বেল এণ্ড ব্লকত কিন্তু এটাও সেটেলমেণ্ট দিয়া নাই। তো আজি মই ক'বলৈ বিচাৰিম বেল এণ্ড ব্লকত মানে 1947 আগত মানে যিটো বেল এণ্ড ব্লক হৈ আছে, হয়তো এইটো মানে আমি মাইনৰিটিসকলে তাত বসতি কৰাৰ কাৰণে যদি আমাক লেণ্ডৰ মানে তেনেকুৱা কোনো আপোনাৰ কি কয় সেটেলমেণ্ট দিয়া নাই, সেইখিনি কথা কৈ সিহঁতে ভোট বেংক লোৱাৰ কাৰণে মাইনৰিটি বনাব বিচাৰিছে। মই ভাবোঁ এইখিনি বস্তু বৰ্তমান মাইনৰিটিসকলে বুজি পায়, এই আইন এইখিনি বস্তু সিহঁতেও গম পাইছে, তেনেকুৱা কোনো কথা নহয়। তথাপিও মই ক'ব বিচাৰিছোঁ আমি আমাৰ ৰিভেনিউ মানে আপোনাৰ কি কয় ৰঞ্জিত বসুমতাৰী ছাৰৰ লগত আমি হয়তো এইখিনি কথা আলোচনা কৰিছোঁ। ছাৰ বেল এণ্ড ব্লকত যিসকল মানুহে বসতি কৰি আছে আপোনালোকে জেনাৰেল এৰিয়াটো দিলে, তো আমি ইপিপিএল হিচাপে মাইনৰিটি আমি মানে মাইনৰিটি হৈ বিলং কৰাৰ কাৰণে আমি এইখিনি কথা ছাৰসকলে আমি আহ্বান কৰি আহিছোঁ যে ছাৰ মানে যদি আপুনি বেল এণ্ড ব্লকত যিসকল মানুহ আছে তেখেতসকলৰ কাৰণে কিবা এটা কৰিব লাগে। নিশ্চয় তেখেতসকলে কৈছে আমি ৰাইজ আহক, আমি নিশ্চয় কিবা এটা পলিচি কৰিম, সমস্যা সমাধানৰ কাৰণে আমি আগবাঢ়িম। তো মই ভাবোঁ সকলোৱে যদি নিশ্চয় আগবাঢ়ি আহে আৰু এইটো লৈ যদি সকলোৱে আমি মানে কথা কওঁ, তো নিশ্চয় মই এটা দিনত কিজানি এই সমস্যাটো সমাধান হোৱাৰ এটা আমি ইংগিত পাম আৰু কি। আপুনি কিবা ক'ব বিচাৰিছিলে? মই এটা কথা ক'ব বিচাৰিছিলোঁ, আপুনি যিটো কথা কৈছিলে যে প্ৰমোদ বৰা ডাঙৰীয়াই কৈ থাকে যে আচলতে বিপিপি 17 বছৰ একো কৰা নাই, এইটো একদম 100% 100% সত্য কথা। কাৰণ তাৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে মই আজিৰ তাৰিখত বিপিএফ কৰা যিসকল নেতাকৰ্মী আছে বা যি বিপিএফৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আছে, মই তাক প্ৰত্যাহ্বান জনাইছোঁ আৰু বিপিএফৰ নেতাক মই প্ৰত্যাহ্বান জনাইছোঁ যে 17 বছৰত ছিংগল এটা মাইনৰিটিৰ কাৰণে এটা কওক যে উল্লেখযোগ্য এটা কাম কৰিছে, নট এ ছিংগল মাইনৰিটিৰ কাৰণে একো কাম কৰা নাই। আজিৰ তাৰিখত 17 বছৰত বিপিএফে যদি এটা উদাহৰণ দেখাব পাৰে যে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহৰ কাৰণে মই অমুকটো কাম কৰিছোঁ, যদি দেখাব পাৰে তাৰপিছত ক'ব, সেইটো কেতিয়াও নোৱাৰে। কিন্তু আমাৰ চৰকাৰ উদাহৰণ আছে, ইতিমধ্যে কৈ গৈছে উপৰোক্ত বক্তাখিনি, মহিদুল ডাঙৰীয়াই কৈছে, আমাৰ আবুল কালাম আজাদ ডাঙৰীয়াই কৈছে, আমাৰ যি হজ ভৱন নিৰ্মাণ হ'ব গৈ আছে, আজি যি মানুহৰ মাটিৰ সিহঁতেতো কিছুমান নেতা কৈছিল মাটিৰ সেটেলমেণ্ট দিয়া হৈছে, এলটমেণ্ট নহ'ব, আজি চাওক এইটো প্ৰমাণ, এইটো ছাতিপুৰ গাঁৱৰ এজন বাসিন্দা, তেনেকুৱা বহুতখিনি আছে। এই খাজনাৰ ৰচিদ দিছে, এইটো খাজনাৰ ৰচিদ, এইটো মাটিৰ সি জমানবন্দী পাইছে, এইটো চাওক। আজি কিছু সংখ্যকটো পাইছে আৰু মহিদুল ইছলাম ডাঙৰীয়া অলৰেডি কৈ গৈছে কিছুমান কবৰস্থানৰ নামত, কিছুমান মাদ্ৰাছাৰ নামত, কিছুমান মছজিদৰ নামত অলৰেডি মাটিটো প্ৰপ'জাল হৈ আছে। এইখিনি কামটো হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰা নাই। আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া এইখিনি কাম কৰাৰ কাৰণে আচলতে বিপিএফৰ নেতাকৰ্মীবিলাক ভয় খাইছে আৰু শংকাত ভুগি আছে, মানসিকভাৱে সিহঁতে ভাৰসাম্য হেৰুৱাই গৈছে। সেইকাৰণে আজিৰ তাৰিখত বিপিএফে ভয় খাই মানে মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ ইপিপিএলক যে ভয় খাইছে, এইটো কথা খাটাং আৰু এইটো নিশ্চিত। আৰু এই যি নিৰ্বাচন আহিছে, এই নিৰ্বাচনত যে ধাৰাসাৰিকভাৱে বিপিএফটো পৰাজয় হ'ব, আপোনালোকে এইটো চাই থাকক, এইটোৱে আপোনাক মই ক'ব বিচাৰিছোঁ। মই ইয়াতে এটা কথা মানে এড কৰিব বিচাৰিছোঁ যে আপোনালোকে জানে যে বিপিএফৰ মুৰব্বীয়ে কেতিয়াবা আমি বিজেপিৰ লগত নাই বুলি কৈ সংখ্যালঘু ৰাইজক বিবাদে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু মই আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ যে আপোনালোকে চাওক, বিধানসভাৰ মাজমজিয়াত, বিধানসভাৰ ভিতৰত বিপিএফ চৰকাৰে বিজেপিৰ লগত একেলগে কিন্তু আছে। আজি আমাৰ ইউপিপিএল চৰকাৰৰ MLA যিখিনি ফাণ্ড পায়, কিন্তু বিপিএফ চৰকাৰৰ MLAও কিন্তু সেইখিনি সুবিধা পায় আজিৰ এই বিধানসভা চৰকাৰৰ, অসম চৰকাৰৰ পৰা। তো মই এটা বস্তু আমাৰ সংখ্যালঘু ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে হাগ্ৰামাই আজিৰ দিনত যদি চৰকাৰ বনাব লগা হয়, সিও বিজেপিৰ লগত কিন্তু চৰকাৰ বনাবৰ কাৰণে উঠি পৰি লাগি আছে। কাৰণ হাগ্ৰামা তেওঁৰ কোনো আইডিঅলজি নাই, তেওঁৰ কোনো নীতি আদৰ্শ নাই। আৰু মই এটা কথা কওঁ, আপুনি হীৰা শৰণীয়া ডাঙৰীয়াৰ কথা কৈছে, চাওক হীৰা শৰণীয়া BTC অঞ্চলত ৰাজনৈতিকভাৱে তেওঁৰ কোনো সংগঠন নাছিলে, তেওঁৰ কোনো ইমেজ নাছিলে। সেই সময়ৰ যি এটা আহ্বান আছিলে, গোটেই BTC অঞ্চলৰ জাতীয় সংগঠন, জাতীয় নেতাবিলাকে তেওঁক লৈ আনি
তেওঁলোকে নেতৃত্ব সন্মুখৰ পৰা দি কিন্তু হীৰা শৰণীয়া দুবাৰকৈ MP বনাইছিলে কিন্তু দুৰ্ভাগ্যৰ কথা হীৰা শৰণীয়া MP হোৱাৰ পিছত BTC অঞ্চলৰ যিখিনি এটা কাম আছিলে গোটেই BTC অঞ্চলৰ যিখিনি মানুহৰ আশা আকাংক্ষা আছিলে সেইখিনি পূৰণটো কৰাৰ দূৰৰ কথা সি এতিয়া নিজৰ স্বাৰ্থত আজি যিটো চৰকাৰৰ মুৰব্বীৰ এগেইনষ্টত যায় সি BTC চিফ হৈছিলে আজি সেইখন মুৰব্বীৰ তেওঁৰ তলত তেওঁ কাম কৰিবৰ কাৰণে তেওঁ GSP পাৰ্টিক এলায়েন্স কৰিব বিচাৰিছে তো মই এই কথাটোক ধিক্কাৰ দিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ দিনত হীৰা শৰণীয়াৰ লগত যিখিনি GSPৰ মানুহ কাম কৰি আছে তেওঁ গোটেই ক'ব গ'লে 70-80% GSPৰ লিডাৰবিলাকে আজি আমাৰ UPPL পাৰ্টিত জইন কৰিছে ধন্যবাদ থাকিল আমি শেষ মুহূৰ্তলৈ আহিছোঁ আপোনাৰ তাত মই আহিছোঁ যে নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ মাহত হ'ব বুলি শুনা পাই আছোঁ কি কাৰণত মাইনৰিটিয়ে বা আপোনালোকে UPPL দলক ভোট দিব চব কথাখিনি আমাৰ উপৰোক্ত যিখিনি বক্তা আছিলে সকলোৱে কৈ গ'ল ইয়াৰ মাজত বহলে ক'ব লগা একো নাই তো মই ইয়াৰ আগতে আপুনি এটা কুৱেশ্যন কৰিছিলে তাত মই এটা বস্তু ইয়াত কৰিব বিচাৰিছোঁ দুজন মানুহৰ নাম আপুনি ল'লে যে সঘনাই তেওঁলোকে ছ'চিয়েল মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ সন্মুখত আহি পেলাই কৈ থাকে যে প্ৰমোদ বড়ো ছাৰে যোৱা ইলেকশ্যনত তেওঁলোক দুজনক বলিৰ কথা সজালে মই জাষ্ট এটা এক্সাম্পল দিব বিচাৰিছোঁ আমাৰ যিটো সমষ্টি মথনগুৰি সমষ্টিৰ পৰা এজনে খেলিছিলে নিৰ্বাচন যোৱা BTC নিৰ্বাচনত তাত আমাৰ বড়ো ভোট আছিলে 12,000 বড়ো ভোটটো এনেই কম ভুল হয় জানে মাইনৰিটি বেছি হয় বা মাইনৰিটি আছিলে প্ৰায় 22,000 মান বেংগলী ভোট 20,000 ওচৰে আছিলে তো তাত অকল বড়ো ভোটে পাইছে 6,000 ওপৰত অকল বড়ো ভোট আৰু মাইনৰিটি 22,000ৰ ভিতৰত পাইছে মাত্ৰ 600 ভোট তেতিয়াহ'লে আপুনি কওক ইয়াতে বলিৰ কথা প্ৰমোদ বড়ো সজাইছে তাৰ না নিজৰে ভেটি দুৰ্বল আছে আপুনি কওক এতিয়া আপুনি মোক সুধিছে যে UPPLক কিয় ভোট দিব লাগে UPPLক ভোট সেইকাৰণে দিব লাগে কাৰণ এই 17 বছৰৰ যি অপশাসন আছিলে যি অশান্তি আছিলে এই অশান্ত জৰ্জৰ BTCত বৰ্তমান যি শান্তি ঘূৰি আহিছে এই শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আৰু হাগ্ৰামাৰ কোনো ধৰণৰ ভিজন নাই প্ৰমোদ বড়ো ছাৰৰ কথা হৈছে কি আমাৰ BTRত বসবাস কৰা যি ক্ষুদ্ৰ যি জাতি জনগোষ্ঠী আছে সকলোকে সন্মুখত আনি তেওঁলোকৰ নিজৰ চিনাকি তেওঁলোকৰ ভাষা সংস্কৃতি তেওঁলোকৰ কলা সংস্কৃতি যিবিলাক আছে এইখিনি মানে আমাৰ অসমতে হওক বা আমাৰ ইণ্ডিয়াত সকলো লগত চিনাকি দিয়াৰ কাৰণে এটা মানে যিটো এটা চেষ্টা এইটো কাৰণে দিব লাগে 2 নম্বৰ যিটো মেইন যিটো কথা শান্তি সম্প্ৰীতি এই শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আমাৰ UPPL চৰকাৰক ভোট দিব লাগে মই এইখিনিত মই কিছুমান কথা ক'ব বিচাৰিছোঁ যে অহা BTC ইলেকশ্যনত আমাৰ বৃহৎ সংখ্যালঘু ৰাইজে UPPLক কিয় বাছি ল'ব লাগে মই বিশেষকৈ কৈছোঁ যে এটা এই অঞ্চলত ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি হিচাপে আজি চাওক মই APMC সভাপতি থকাৰ ক্ষেত্ৰত আমাৰ ইয়াত গুলজাৰটা আছে তেওঁ আমচু কৰিছিলে আমি যিমানে সংগঠন কৰোঁ বা নকৰোঁ কিন্তু আমি কেতিয়াও BTC চিফ হ'ব কিন্তু নোৱাৰোঁ আমি ডেপুটি চিফ হ'ব নোৱাৰোঁ আমি BTCৰ মূল ৰাজনৈতিক কেন্দ্ৰবিন্দুত কিন্তু আমি হ'ব নোৱাৰোঁ তো আমাৰ এই বৃহৎ জনগোষ্ঠীৰ এজন আমাৰ ৰাজনৈতিক মুৰব্বী হিচাপে এজন গাৰ্জিয়ান হিচাপে আমাৰ এজন ব্যক্তি দৰকাৰ তো আমি এটা বস্তু অনুভৱ কৰিছোঁ যে অহা ইলেকশ্যনত যি মুৰব্বীয়ে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ মনৰ দুখ বেদনা তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ ইয়াত সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু আগন্তুক দিনত ৰাজনৈতিকভাৱে ইয়াত আগবাঢ়ি যাবৰ কাৰণে যি মুৰব্বীয়ে চিন্তা চৰ্চা কৰি আছে আৰু মই অতি আনন্দৰে আপোনালোকক এটা কথা ক'ব যাওঁ যে আমি 2025ত আমি আশা কৰিছোঁ যে গোটেই BTC অঞ্চলত আমাৰ যিমানবোৰ সংখ্যালঘু ৰাইজ আছে আমাৰ UPPL চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আহ্বানত সঁহাৰি জনাব আৰু আমি আপোনালোকে চাব পাৰিব যে অহা BTC ইলেকশ্যনত আমি আমাৰ BTC কাউন্সিলত আমি 2 বা 3জন মাইনৰিটি প্ৰতিনিধিও আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আপোনালোকে দেখিবলৈ পাব কাৰণ মই এই কথাটো কিয় কৈছোঁ যে হাগ্ৰামাক লৈ মাইনৰিটি সংগঠনে বা মাইনৰিটি যিখিনি ৰাইজ তেওঁলোকে কিন্তু ভৱিষ্যত দেখিব নোৱাৰে কাৰণ কিয় কৈছোঁ হাগ্ৰামা 17 বছৰে
আমাৰ জাতীয় সংগঠন বা মাইনৰিটি কমিউনিটিটোক তেওঁ যিখিনি ভৰসা কৰিছিলে সেইমতে কিন্তু জাতিটোক তেওঁ আগবঢ়াব পৰা নাই কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত আজি আপুনি চাওক গোটেই BTC অঞ্চলত সংখ্যালঘু ৰাইজে আজি বড়ো অঞ্চল উত্তৰ অঞ্চলত যেনেকৈ যাব লাগে আজি যাই আছে নিজে কৰ্ম কৰি খাই আছে কোনো দিগদাৰ দিয়া নাই তো মই এটাই কথা অনুভৱ কৰিছোঁ যে আমাৰ জাতিটোক আগবাঢ়িবৰ কাৰণে আমাৰ এজন মুৰব্বী দৰকাৰ BTC চৰকাৰত যি মুৰব্বী হ'ব সেই মুৰব্বীয়ে এই 22% জনসংখ্যাটোক আগন্তুক ভৱিষ্যতৰ কাৰণে সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব আৰু গোটেই BTC অঞ্চলৰ জাতি জনগোষ্ঠীৰ সৈতে একেলগে মিলাপ্ৰীতে থাকিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিব এইটোৱে ধন্যবাদ থাকিল মই আপোনাৰ তাৰ শেষ প্ৰশ্ন মাইনৰিটি হিচাপে আপোনালোকে যিখিনি ছাত্ৰ সংগঠনৰ নেতা আছিলে এতিয়া পলিটিকেলত আহিলে এতিয়া লাষ্ট পলিটিকেল ডিচিশ্যনটো কি আপোনালোকৰ চব মই প্ৰথমতে আপোনাক কৈছোঁ যে ছাত্ৰ সংগঠনৰ এটা সময়সীমা থাকে আৰু সেইটো সময়লৈকে আচলতে আমি ছাত্ৰ সংগঠন কৰিব পাৰোঁ আৰু চাওক ৰাজনৈতিকভাৱেও আমি কিছুমান কাম কৰিব পাৰোঁ কিছুমান কাম যিটো কাম আমি ছাত্ৰ সংগঠনত কৰিব নোৱাৰোঁ কিন্তু এইটো কাম কিছু আমি ৰাজনৈতিক দলত আহি কৰিব পাৰোঁ আৰু আমাৰ যোনজন চিফ ডাঙৰীয়া এটা সময়ত ছাত্ৰ সংগঠনৰ সভাপতি আছিলে তেখেতেও আজি আহি ৰাজনৈতিক দলৰ সভাপতি হৈছে আজি BTRৰ চিফ হৈছে আজি আহি এখেতেতো এই অঞ্চলটোৰ কাম কৰি আছে সকলো জাতি জনগোষ্ঠীৰ কাম কৰি আছে সকলোকে মিলাই কিন্তু এটা BTR অঞ্চলত পৰিৱেশ এটা গঢ়ি লৈছে মই ভাবোঁ যে আমিও ৰাজনৈতিকভাৱে কিছুমান কাম কৰিব লগা থাকে এতিয়া মই এই যে সংখ্যালঘু হিচাপে ময়ো ক'ম যে আমাৰ সংখ্যালঘুৰ যিবিলাক সমস্যা আচলতে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ যিবিলাক সমস্যা এই সমস্যাবিলাকক যদি আমি ৰাজনৈতিকভাৱে সমাধান কৰিব পাৰোঁ সেইটো চিন্তা চৰ্চা লৈ আচলতে মই নিজে ৰাজনৈতিক দলত আহিছোঁ কিছু পৰিমাণ হ'লেও যাতে ৰাজনৈতিকভাৱে আমাৰ যি জ্বলন্ত সমস্যা এই সমস্যাবিলাক যাতে আমাৰ দলত আহি দলৰ মাজমজিয়াত আলোচনা কৰি এই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ সেইটোৱে মোৰ প্ৰধান লক্ষ্য যে আচলতে আমাৰ সংখ্যালঘু মানুহৰ এই সমস্যাখিনিৰ ক্ষেত্ৰত যাতে মাত মাতি গৈ বা আলোচনাৰ ক্ষেত্ৰত লৈ যাতে সমাধান কৰিব পাৰোঁ সেইটোৱে মোৰ উদ্দেশ্য আৰু সেইটো লৈ মই ৰাজনৈতিক দলত জইন কৰিছোঁ আপোনাৰ তাত শেষ প্ৰশ্ন মই খুব চমুকৈ ক'ব আপোনাৰ যি ৰাজনীতিক কাম কৰিলে এতিয়া ৰাইজক এতিয়া আপুনি কি ক'ব লাষ্ট মুহূৰ্ত দলৰ হয় ৰাইজক মোৰ লাষ্ট কথা এইটোৱে হ'ব ৰাইজক এইখিনি আহ্বান জনাম যে আমি যোৱা 2017 বছৰত যিখিনি বস্তু চাইছিলোঁ আৰু 2004 বছৰত যিখিনি বস্তু চাইছোঁ তাৰে ভিতৰত ৰাইজে নিশ্চয় বুজি পায় ৰাইজে ডিচিশ্যন ল'ব মানে আচলতে আমি কাক ভোট দিব লাগিব বা কাক চৰকাৰৰ প্ৰয়োজন হ'ব তো এইখিনি কথাই মই ৰাইজক অনুৰোধ জনাম যে আপোনালোকে যোৱা 17টা বছৰত যিখিনি বস্তু পাইছিলে আৰু 4 বছৰত যিখিনি বস্তু পাইছে এইখিনি চাই আপোনালোকে নিশ্চয় ভোট দিব আৰু এইখিনি আহ্বান জনাম ইপিপিএল হিচাপে ইপিপিএলৰ এজন কৰ্মী হিচাপে ৰাইজে এইখিনি আহ্বান জনাম যে যিজন ব্যক্তিয়ে আমাৰ কাৰণে কাম কৰাৰ আগবাঢ়িছে আমি তেওঁলোকক সহায় কৰিব ধন্যবাদ থাকিল মই আপোনালোকে আছে আপোনালোকৰ লাষ্ট মুহূৰ্তত দলৰ হয় কি আহ্বান জনাব ৰাইজক মই এইটোৱে আহ্বান জনাম যে চাওক এতিয়া বহুতখিনি কথাই আলোচনা হ'ল বহুত দীঘলীয়া হৈ গ'ল তো যিয়ে নহওক মই লাষ্টত ইপিপিএলৰ ফালৰ পৰা মই আমাৰ বিশেষকৈ সংখ্যালঘু নিউ জেনেৰেশ্যন যিখিনি আছে তেওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ মানুহখিনিক সজাগ কৰিব লাগিব কাৰণ যিহেতু আমাৰ মুৰব্বী শ্ৰেণীৰ যিখিনি মানুহ তেওঁলোক অলপ আৱেগিক হয় ধৰ্মীয়ভাৱে মই আগতেই কৈছোঁ কথাখিনি তো সেই সুযোগটো যাতে বেলেগে গ্ৰহণ কৰিব নোৱাৰে আপোনালোকে জানে আপোনালোকে আগভাগ ল'ব লাগিব আৰু বুজাব লাগিব তো এইখিনিয়ে মই আহ্বান থাকিব ৰাইজলৈ আপুনি কি ক'ব পোনপ্ৰথমে মই এটা কথা অনুৰোধ কৰিম যে অহা BTC ইলেকশ্যনত বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ আমি বিচাৰিম যে এইবাৰ কাউন্সিলত আমাৰ সংখ্যালঘু ৰাইজৰ 2টা বা তাতকৈ বেছি 3টা আমি প্ৰতিনিধি যাতে আমি ইপিপিএলৰ দলৰ পৰা পঠাব পাৰোঁ আৰু আমি আশা কৰোঁ যে BTC অঞ্চলত সংখ্যালঘু ৰাইজৰ মনৰ বেদনা আৰু গোটেইখিনি ডেভেলপমেণ্ট অভাৰঅল ডেভেলপমেণ্টৰ এজন মুৰব্বী আমাক লাগিব আৰু সেই মুৰব্বী আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বাছি ল'ম আৰু অসমৰ যিখিনি
আমাৰ বিটিচি অঞ্চলৰ যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোককো আহ্বান কৰিম আমি প্ৰমোদ বড়ো ডাঙৰীয়াক অতি বেছিকৈ ভোট দি পিনে হ'লেও আমি বিটিচি চৰকাৰৰ মুৰব্বী আমি বনাম আৰু লগতে আমাৰ সংখ্যালঘু ৰাইজৰ পৰা 3 জন হ'লেও আমি প্ৰতিনিধি পঠাম বুলি আমি আমাৰ বিটিচি অঞ্চলৰ ৰাইজক এইখিনি আহ্বান কৰিছোঁ আপুনি কি ক'ব লাষ্ট হয় শেষ মুহূৰ্তত মই সেইটোৱে আহ্বান জনাইছোঁ আচলতে বিটিআৰবাসী ৰাইজ সচেতন বিটিআৰবাসী ৰাইজ শিক্ষিত বিটিআৰবাসী ৰাইজ একেবাৰে গোটেইখিনি অবজাৰ্ভ কৰিছে 10 বছৰৰ 17 বছৰৰ কাৰ্যকাল আৰু 5 বছৰৰ কাৰ্যকাল দুটা যিটো কম্পেয়াৰ কৰি আচলতে গোটেইখিনি এটা মই কোৱা কথা নহয় এইটো আচলতে বিটিআৰবাসী ৰাইজে কম্পেয়াৰ কৰিব আচলতে কোনখন চৰকাৰে আচলতে ভাল কাম কৰিলে মোৰ এটা বিশ্বাস মোৰ এটা আস্থা আছে যে বিটিআৰবাসী ৰাইজে ইপিপিএল দলটোক আঁকোৱালি লৈ বিপিএল দলটোক ভোট দিব আৰু শেষত মই এইটো কথা ক'ব বিচাৰিছোঁ এই যে মই এজন সংখ্যালঘু দলৰ সামান্যতম কৰ্মী হিচাপে মই এটা আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক যে এইবাৰ কমচে কম যাতে আমাৰ ইউপিপিএলৰ দলৰ পৰা যি সংখ্যালঘু দলৰ যোনজন প্ৰাৰ্থী দিয়া হ'ব যিজন প্ৰাৰ্থী দিয়া হ'ব সেই প্ৰাৰ্থীসকলক যাতে জিকাই আমি আচলতে এই চৰকাৰৰ যাতে অংশীদাৰ বনাব পাৰোঁ যাতে এই অংশীদাৰ হৈ যোনজন আমাৰ সংখ্যালঘু যোনজন নেতা সেই চৰকাৰৰ লগত অংশীদাৰ হৈ ইএমএ হওক বা এমচিএলএ হওক সেই সমস্যাখিনি যাতে এই চৰকাৰৰ লগত থাকি আলোচনা কৰি যাতে সমাধান কৰিব পাৰে সেইকাৰণে মই সংখ্যালঘু ৰাইজক মই অনুৰোধ কৰিম যে আমাৰ ইউপিপিএল দলৰ পৰা যি সকল আচলতে প্ৰাৰ্থী হ'ব সেই সকলো প্ৰাৰ্থীবিলাকক আপোনালোকে জয়ী কৰিব বুলি মই আশাবাদী আৰু আপোনালোকৰ আশা ভৰসা থাকিল এইখিনিয়ে মই ৰাইজক বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ এইখিনি কৈ মই মোৰ কথাখিনি মই সমাপ্ত কৰিব বিচাৰিছোঁ শেষ মুহূৰ্তত আমি আলোচনা যিখিনি আলোচনা কৰিলে খুবেই ভাল আলোচনা কৰিলে আমি আমাৰ নিমন্ত্ৰণ মৰ্মে আপোনালোকে আমাৰ বড়োলেণ্ড ৰাদাবত আহিখিনি আমাৰ লগত যিখিনি কথা পতা সুবিধাটো সুযোগটো দিলে এইটো কাৰণে আপোনালোকক মই খুবেই ধন্যবাদ জনালোঁ আৰু আজি যিখিনি আলোচনা এইখিনিতে সমাপ্ত কৰিলোঁ नोंथांमोननि गेजेराव जोङो माखासे खोथाखौ जोङो राजखान्थिनि बिथिंखौ लानानै जों माखासे खोथाखौ जों सावरायबाय नोंथांमोना बुजिनो हाबाय जे माइनरिटिया माबायदि खामानि मावगासिनो दङ इउपिपिएल दोलोआव थानानै आरो माबायदि खामानिखौ मावलांबाय थागोन बिथांमोननि बिबुंथिनि गेजेरजों नोंथांमोना मोनथिबाय फैबाय थानाय समफोरावसो मोनथिसिगोन दा राजखान्थि बिथिङा मा बिथिंजों थाङो बे समाव जोंनि बे सावरायनाय हाबाफारिखौ एसेयावनो दोनथ'बाय गोजोन्थों এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইট হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ ডিএমএলটি লেবৰেটৰী টেকনিচিয়ান এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান ইচিজি টেকনিচিয়ান ফাৰ্মাচী এছিষ্টেণ্ট ডেণ্টেল হাইজিনিষ্ট ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে নাম ভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइट हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एंड इमेजिंग टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेंटल हाइजिनिस्ट इमार्जेंसी टेक्निशियन आरो नार्सिं केयर एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन